আজি প্ৰথমবাৰৰ কাৰণে আমাৰ শিক্ষা বিভাগে বিটিআৰ চৰকাৰৰ সকলো CRC সকলক মাতি চিনাকি হোৱাৰ লগতে বহুত সমস্যাৰ মাজত কিছুমান সমস্যা বা কথা পাতিবলৈ আমন্ত্ৰণ কৰিছে আৰু এই প্ৰগ্ৰামটো আয়োজন কৰাৰ কাৰণে মই আমাৰ শিক্ষা বিভাগত সেক্ৰেটাৰী ডাইৰেক্টৰ আৰু সকলো আমাৰ বিষয়াসকলক ধন্যবাদ জনাইছোঁ আৰু বহুত ব্যস্ততাৰ মাজতো আজি আমাৰ লগত আহি এই গুৰুত্বপূৰ্ণ এটা আলোচনাত অংশগ্ৰহণ কৰাৰ কাৰণে আমাৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু ৰিচোৰ্চ পাৰ্চন হিচাপে আমাৰ কলিতা ডাঙৰীয়া বহুত শ্বৰ্ট নটিছত আহিছে তেখেতৰ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ আৰু মন্ত্ৰী ডাঙৰীয়াই বহুত মানে পজিটিভলি কৈছিলে যে একদম নিশ্চয় যাম বুলি কেনে কাৰণ যোৱাবাৰ আমাৰ C আৰু D কেটেগৰী পোৱা গুণোৎসৱত তেখেতসকলৰ লগত আমি এইখন হলতে মিটিং কৰিছিলোঁ তেখেত আহিছিলে আৰু এইখন মিটিঙত তেখেতে খুব ইচ্ছা আছিলে কিন্তু তেখেতে দেৰি কিবা প্ৰগ্ৰামত বিজি হৈ আছে আৰু এইকাৰণে আমাৰ কলিতা ডাঙৰীয়া আহিছে আৰু আমাৰ ডক্টৰ অজিত বড়ো ডাঙৰীয়া বহুত বছৰৰ পৰা আমি বিভিন্ন এডুকেশ্যন প্ৰগ্ৰামত তেখেতক পাই আছোঁ আৰু খুব পজিটিভলি তেখেতে এটেণ্ড কৰে মই দুইজনকে ধন্যবাদ জনাইছোঁ আমাৰ মাজত আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ৰেৱৰ নাৰ্জাৰী ডাঙৰীয়া আছে ডক্টৰ নিলোৎ চৌধুৰী ডাঙৰীয়া আছে ইয়াত উপস্থিত আছে আমাৰ MLA লৰেন্স ইছলাৰী MLA জিৰণ বসুমতাৰী আমাৰ কোকৰাঝাৰৰ ডেপুটি কমিশ্যনাৰ আৰু CRC সকলৰ লগতে সাংবাদিক বন্ধুসকল বহুত ভালকৈ কভাৰ হৈছে যিখিনি আজি আমাৰ ৰিচোৰ্চ পাৰ্চনসকলে যিখিনি কৈছে ময়ো আজি পুনৰ অলপ আপডেট হৈছোঁ যিখিনি প্ৰক্ৰিয়া প্ৰচেছ চলি আছে ইয়াৰ লগত ময়ো নিজে আপডেট হৈছোঁ কাৰণ CRCৰ লগত কথা পতা আজি মোৰ কাৰণেও প্ৰথম তো সেইকাৰণে ময়ো বহুত এটেণ্ড হৈ মোৰো বহুত বেনিফিট হৈছে এনেকুৱা মোৰ লাগিছে চৰকাৰৰ অহাৰ আগত মই CRC এই প্ৰক্ৰিয়াটো লৈ অলপ দুখ পাই আছিলোঁ কাৰণ স্কুলবিলাকৰ ভাল শিক্ষকসকলক উঠাই লৈ যায় CRC বনাইছে আৰু স্কুলবিলাকত শিক্ষক নাই যেতিয়া ছাত্ৰ সংগঠনত আছিলোঁ এই কথাবিলাক কৈ আছিলে তেতিয়া মোৰ দুখ লাগিছিলে কিয় CRCবিলাক বনালে আমাৰ শিক্ষকবিলাকক লৈ গ'ল পিছত যেতিয়া অধ্যয়ন কৰিলোঁ চালোঁ এই গোটেই টিচিং লাৰ্ণিং প্ৰচেছত টিচাৰ আমাৰ CRC সকলে মাজত থাকি যিখিনি কেটেলিষ্ট হিচাপে কাম কৰিছে সেইটো খুব ভাল হৈছে আৰু খুব এইটো প্ৰয়োজন আছিলে আৰু আপোনালোকক মই যিটো বুজিছোঁ যে আপোনালোক সকলোৱে অভিজ্ঞ মানে এক্সপিৰিয়েঞ্চ হৈছে আৰু ইতিমধ্যে আপোনালোকে গোটেই ইয়াৰ যিটো অবজেক্টিভ এইটো সকলো আয়ত্ত কৰিছে তেনেকৈ আকৌ লাগিছে এইখন মিটিঙত থাকি চ' বহুতখিনি কথা আপোনালোকে ক'লে এতিয়া আমাৰ মন্ত্ৰী ডাঙৰীয়া আজিৰ তাৰিখত আজিৰ সময়ৰ যি চিন্তা শিক্ষাক লৈ এই কথাৰ ওপৰত খুব ডিপলি কিছুমান কথা তেখেতে ক'লে এই কথাটো আমি শুনি খুব ভাল লাগিল মই একচুৱেলি অলপ কনফিউজ হৈছে কোনটো বিগিনিং কোনটো এণ্ড আজিৰ মিটিঙত মই ক'ব পৰা নাই সেইকাৰণে ওপৰে কিছুমান কথা কম কিন্তু ইয়াৰ পিছত আকৌ আপোনালোকৰ লগত মই আলোচনা কৰিম মই প্ৰায় 2006 পৰা এডুকেশ্যনেল এক্টিভিটিৰ লগত জড়িত আছোঁ আৰু একদম বিগিনিং সময়ত যেতিয়া এজ এ ষ্টুডেণ্ট কলেজত পঢ়ি থকা সেই সময়তে মই এজন এক্টিভিষ্ট হিচাপে যিহেতু ছাত্ৰ সংগঠন আছিলোঁ স্কুলবিলাক ভিজিট কৰা আৰম্ভ কৰিছিলোঁ আৰু সেই সময়ৰ কিছুমান মোৰ এতিয়াও মেমৰি আছে স্কুলবিলাকত যেতিয়া চাইকেল লৈ গৈছিলোঁ টিচাৰবিলাকে স্কুলত অহাটো ভাল পোৱা নাছিল যে কিয় কোনোবা আহি পেলাই আমাক সোধে যে ৰিজাল্ট কেনেকুৱা হৈছে কিয় ৰিজাল্ট ভাল হৈছে কিয় ৰিজাল্ট বেয়া হৈছে এই কথাবিলাক সোধাটো মোক বহুত টিচাৰে ভাল পোৱা নাছিলে মই উত্তৰ কামৰূপ আজিৰ গড়েশ্বৰ এই এৰিয়াত
বেছিকৈ ঘূৰিছিলোঁ গড়েশ্বৰ আৰু আমাৰ কাউৰুবাহা এই অঞ্চলত। তো সেই সময়ত বহুতে মানে ইজিলি একচেপ্ট কৰা নাছিলে যে কিয় আহিছে। পিছত গৈ পেলাই দেখিলোঁ যে অৱস্থাটো বহুত বেয়া। মই একজেক্ট চনটো ক'ব নোৱাৰিলোঁ, 2001 এইখিনি সময়ত হ'ব। মেট্ৰিকত বড়ো মিডিয়ামত বহুত স্কুলত নীল গৈছিলে, ফাৰ্ষ্ট ডিভিজনটো বাদ দিয়া স্কুলতে নীল গৈছে। তেনেকুৱাই এখন স্কুল পালোঁ মই, 3 বছৰ কণ্টিনিউ তাত মেট্ৰিক পাছটো নীল নহয়। তো এদিনাখন চাইকেল লৈ গ'লোঁ, গৈ পেলাই হেডমাষ্টাৰৰ লগত কথা পাতিলোঁ যে ছাৰ আপোনাৰ স্কুলটো 3 বছৰ নীল গ'ল, বড়ো মিডিয়ামটো কি হৈছে? তো তেখেতে সুধিলে তুমি কোন হয়? মই ক'লোঁ যে মই ষ্টুডেণ্ট ইউনিয়নৰ মেম্বাৰ হয়। তো তুমি কি কৰিবা, কিয় সুধিছা? মই ক'লোঁ ছাৰ জানিব পাৰিছোঁ যে কিয় এইটো হৈছে। তেখেতে ক'লে যে নাই আমাৰ স্কুলত একদম ভাল ছাত্ৰ নাই, চব ধাৰাবিলাক আহি গৈছে। ভাল ছাত্ৰবিলাক বেলেগ বেলেগ স্কুলত গুচি যায়, আমাৰ তাত কোনো ভাল ছাত্ৰ নাহে, পাছ কৰিব কৰিব। তো মই ক'লোঁ হয় নেকি ছাৰ? অঁ হয়, এইবাৰো নীল হ'ব বুলি কৈছে। মানে গৰম বন্ধৰ আগত কৈছিলোঁ মই, তো এইবাৰো নীল হ'ব বুলি কৈছে। তো মই ক'লোঁ যে ছাৰ আপুনি যদি এলাউ কৰে মই 9, 10 বিলাকত অলপ যাই কথা পাতিব পাৰোঁ নেকি? তো তুমি কি পাতিবা বুলি এনেই পাতি মই ষ্টুডেণ্টৰ লগত যোৱা বুলি ক'লে আৰু। পিছত মই ক্লাছ 9ত গ'লোঁ, ষ্টুডেণ্টবিলাকৰ লগত অলপ ইণ্টাৰেক্ট কৰিলোঁ যে কি পঢ়িছা, কি কৰিছা, কি হ'বা, এমটো কি তোমাৰ, কিন্তু যদি হ'ব বিচাৰিছা তুমি কি প্ৰিপাৰেশ্যন কৰিছা, তেনেকৈ অলপ কথা পাতিলোঁ। কথা পাতি এনেকৈ লাগিলে যে ষ্টুডেণ্টবিলাক ভাল। পিছত আকৌ ক্লাছ 10ত গ'লোঁ মই, তাতো কথা পাতিলোঁ, তাতো বহুত কথা পাতিলোঁ মই। আৰু অলপ মই ছায়েন্সৰ ষ্টুডেণ্ট হিচাপে ছায়েন্স ছাবজেক্টৰ অলপ কিছুমান বেছিক কুৱেশ্যন মই সুধিলোঁ। তেখেতসকলে ক'ব কিছুমানে পাৰিছে, কিছুমানে পৰা নাই, কিন্তু খুব পজিটিভলি মানে কথাবিলাক কৈছে। পিছত মই অনুমান কৰিলোঁ যে ইয়াত বহুত ষ্টুডেণ্ট আছে, ভাল ষ্টুডেণ্ট। তো তেতিয়া মই আহিলোঁ, তেখেত মানে নেক্সট ডে আকৌ বেলেগ এখন স্কুলত গ'লোঁ। যেতিয়া মই গ'লোঁ মানে ভাল নালাগা হ'ল। মানে মই 3rd ইয়াৰ ষ্টুডেণ্ট আছিলোঁ, কিন্তু মই যাই পেলাই আৰু ভাল লাগিল, আৰু কিবা এটা মনত বেয়া হোৱা যে এইটো কিবা বেলেগ ধৰণৰ আৰু যোৱাটো ভাল। এনেকুৱা গৈ গৈ বহুত স্কুল মই কভাৰ কৰিলোঁ, কৰি পেলাই গম পালোঁ যে সঁচাকৈ টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত কমিউনিকেশ্যনটো বহুত বেয়া, কোনো কানেকশ্যনেই নাই। সেইকাৰণে টিচাৰবিলাকে ভাবে যে ষ্টুডেণ্টবিলাক ভাল নহয়, ষ্টুডেণ্টবিলাকে ভাবে যে টিচাৰবিলাক ভাল নহয়। তেতিয়াই মই এই কথাখিনি ওলালোঁ যে গোটেই চেইনত, গোটেই যিটো এটা চেইন আছে তাত এনেকুৱা এটা কথা তেতিয়াই মই উপলব্ধি কৰিলোঁ, মানে ষ্টুডেণ্টে টিচাৰক ব্লেম কৰে, টিচাৰে ষ্টুডেণ্টক ব্লেম কৰে, গাৰ্জেনে টিচাৰক ব্লেম কৰে, টিচাৰে গাৰ্জেনক ব্লেম কৰে, আৰু গোটেই মিলি পেলাই এডুকেশ্যন ডিপাৰ্টমেণ্টক ব্লেম কৰে, এইটো নাই, মানে ব্লেম গেম এটা হৈ আছে। কিন্তু দোষটো কোনো নলয়, দোষটো কোনো নলয়। মোৰ দোষ না, আপোনাৰ দোষ না, ইয়াৰ দোষ না, ইয়াৰ দোষটো কোনোবা হ'ব নালাগে। আমাৰ তাত যদি কিবা এটা বেয়া হৈ আছে, ইয়াৰ কাৰণেতো আমি পাকিস্তানক দোষ দিব নোৱাৰোঁ, আমেৰিকাক দোষ দিব নোৱাৰোঁ। আমাৰ অঞ্চলত যদি কিবা হোৱা নাই, ইয়াৰ কাৰণে আমিয়ে দায়ী, কোনোবা এটা এইটো ৰেছপনচিবিলিটি ল'ব লাগিব। তেতিয়া মই অলপ টিচাৰ মিট আৰম্ভ কৰিলোঁ। আমি সৰুকৈ টিচাৰ মিট কৰিলোঁ, নাহে টিচাৰসকলে। 300জন মাতিলে 100জন আহে, 200জন মাতিলে 50জন আহে, আৰু আহি পেলাই বহুত খং কৰে। মই শ্বিলঙত এবাৰ টিচাৰ মিটত আছিলোঁ, এপছুৰ এটা টিচাৰ মিট আছিলে। মই এনেকুৱা পেটাৰ্ণ আছিলোঁ, তেতিয়া সৰু আছিলোঁ। তো স্পৰ্টিং পিন্ধি পেলাই মই আগতে মই গম পাই বহুত আগত গৈছোঁ মিটিঙত, অলপ আহি থকা সময়তে ময়ো গৈ পেলাই বহি আছোঁ। আৰু তো পিছফালে মাজতে বহি আছোঁ, এনেকুৱা ডায়েষ্ট্ৰিটলে আছে, বহুত টিচাৰবিলাকে ফোন কৰি আছে, কিয় মাতে, কি ক'ব, আমিতো জানোৱে 20 বছৰ শিকালোঁ, মই 15 বছৰ শিকালোঁ, কি কৰিব, মোক নামৰ নামলৈ কৈছে, আৰু মোক আহিব বোলে, এনেকুৱা বহুত খং কৰিছে। আৰু বহুত বছৰ আগৰ কথা, বহুত খং কৰি আছে। মই নোট কৰি আছোঁ ফোন কৰাৰ, আৰু মানুহ নাম নাজানো, টি চাৰ্টৰ কালাৰটো লিখি লৈছোঁ। মানে বগা কালাৰজন এনেকুৱা কৈছে, ৰঙা কালাৰজন এনেকুৱা কৈছে, চব লিখি আছোঁ মই বহি। পিছত মিটিঙৰ সময় হ'ল, মই তলৰ পৰা ওপৰত গ'লোঁ। তেতিয়া মাষ্টৰবিলাকে চাব ধৰিলে, ই মানুহটোতো ইয়াতে বহি আছে এনেকুৱা। পিছত মই ভাষণত গ'লোঁ আৰু যে কলা এই
নীলা চাৰ্ট পিন্ধাই এজনে এনেকুৱা কৈছে যেনেকৈ দেখিছে এনেকুৱা কৈছে কাৰণ নাম নাজানো মই নাম কোৱাও নাই ইমান খং কৰিছে ইমান বেয়াকৈ কৈছে যে মই ক'লো যে ছাৰসকল মই আপোনালোকক একো শিকাব পৰা নাই খালি মই জানিব আহিছোঁ যে ৰঙা চাৰ্ট পিন্ধাজন কৈ আছে যে মই 20 বছৰ শিকালোঁ মোৰ টিচিং যিটো এক্সপিৰিয়েঞ্চ আছে এইটোতে ই মানে মোক কি বুজাব মই এটাই প্ৰশ্ন কৰিছোঁ আপোনাক যে আপুনি 20 বছৰ শিকোৱাৰ পিছত আপোনাৰ 20 বছৰৰ যিখিনি 20টা বেচ ষ্টুডেণ্ট হ'ল ইয়াৰ ভিতৰত কিমানজন ডক্টৰ হ'ল কিমানজন ইঞ্জিনিয়াৰ হ'ল কিমানজন প্ৰফেচাৰ হ'ল কিমানজন পলিটিচিয়ান হ'ল কিমানজন ভাল হিউমেন ৰিচোৰ্চ হ'ল মোক জাষ্ট এটা এক্সাম্পল দিয়ক আপুনি মই এইটো কথা সুধিলোঁ তেখেতে ক'ব নোৱাৰিলে যেতিয়া এছএছএ ক্লাছ মিটিং এছএছএ ক্লাছ আৰম্ভ কৰিলে তেতিয়া আমি খুব এক্টিভলি কাম কৰি আছোঁ জয়ফুল লাৰ্ণিঙৰ কনচেপ্টটো একদম উল্টা কৰি দিলে কোনোবা টিচাৰে মিটিঙতে কান্দি দিয়ে নহয় এই বয়সত মোক নাচিব দিলে মই কেনেকৈ নাচিম এনেকুৱা তো মই ভাবিলোঁ যে ক'ৰবাত নহয় ক'ৰবাত ভুলটো হৈ আছে তেখেতসকলে এনেকৈ ভাবিছে কি আমি উঠাব পাৰোঁ 70 কিলো ওজন আমাৰ মূৰত 200 কিলো ওজন উঠাই দিছে অলপ আগতে আপোনালোকে কোনোবা কৈছে যে টিচাৰবিলাকক এইটো কাম দিব নালাগে আমাক এইটো কাম দিব নালাগে আমাক এইটো কাম দিব লাগে গতিকে মোক কি কাম দিব লাগে এজে মোক কাম কি দিব লাগে যদি আপোনালোকে এটা ক্ষেত্ৰত ক'ব গ'লে মোক কি কাম দিব লাগে মইতো চিট হয় অফিচত পৰীক্ষা ভৰিৰ ওপৰত ভৰি উঠাই এই মাংস এই মাছ আন এই পইচা আন এইটো কিয় কৰিব লাগে এইটো কৰিব লাগে এনেকৈ ভৰি থাকিব লাগে চিট যদি নৰ্মেল কনচেপ্ট এতিয়া সমাজখনত যিটো লাৰ্ণিং গেপ হৈছে gap is not in learning only. Everywhere there is gap. So, what gap is? There is gap everywhere. I also सरकार में क्या लिखिलो gap नहुआ तुम हमारे जाए ना যদি gap नहुआ तुम बिकोई चाहते हैं आमी इंग्लैंड अमेरिका स्विट्जरलैंड और निश्चित हो जाओ सिंगापुर और निश्चित आमी यार ह्यूज gap आसे यार करने आमी इंग्लैंड अमेरिका स्विट्जरलैंड और निश्चित ना हो जाए এই কারণে আজি আপোনালোকক মই এটা ঘোষণা কৰিব বিচাৰিছো 2% আজি যিখিনি সিআরসি আছে ডাইৰেক্টৰ কেজন আছে 446 টোটাল কিমান আছে 518 সিআরসি ভিতৰত বেস 2% সিআরসি ন্যাশনাল টুৰিজম হাউস বেস 2% পার্সেন্ট আপোনালোকে ওলাই লগে বেস 2% পার্সেন্টৰ কৈছো আৰু ইয়াৰ ভিতৰতে একদম আমাৰ টিম এটা বনাই দিম সবচেয়ে বেস্ট একদম এক নম্বৰ সিআরসি আৰু যাৰ একদম ভেজা নাই গাখীৰ নিচিনা তাক মানে আমি ফৰেন টুৰ দিম আৰু ফৰেন টুৰ এনেকা দেখুৱাই দিম য'ত নেকি এডুকেশ্যনটো সবচেয়ে বেস্ট হৈ আছে এইটো কাণ্ট্ৰি টুৰ দিম ক'ব পাৰিবনে তোমাক ক'ত হৈ আছে বেস্ট এই ইনফরমেশন কারেক্ট এই দেখে কারেক্ট করছে কিন্তু এটা নাম তো কইছে কাম তো বুঝতে লাগে এনিওয়ে এই মানে কাম তো করি আহি মানে বহুত এক্সপেরিয়েন্স হল প্রাইমারি টিচার লগ মিটিং করিলো সেকেন্ডারি টিচার লগ কাম করিলো কলেজ টিচাৰৰ লগত কাম কৰিলো সবৰ লগত মানে কাম কৰিলো মানে কথা বতৰা পাতিলো ৰিয়েলিটি কৰিলো যে মই কৈছো এটা এক্সপেৰিয়েন্স আহে আৰু এতিয়া আমি গভৰ্ণমেণ্টৰ লগত কাম কৰিবলৈ সুযোগ পালো সো বহুতখিনি ইফালৰ কথাও বুজিলো ইফালৰ কথাও বুজিলো আৰু মই এটা উপৰে নহয় একদম সিৰিয়াসলি বুজিছো কাৰণ এডুকেশ্যন আৰু এগ্ৰিকালচাৰ এই দুটাটো মোৰ সবচেয়ে ইন্টাৰেষ্ট আছে এই কাৰণে খেতিৰ কথা মই বহুত ভিতৰত সোমাই যাওঁ আৰু এডুকেশ্যনত মই নিজে যদিও বহুত বেছি ভাল ইউনিভাৰ্চিটিত মই পঢ়িব পৰা নাই হায়াৰ এডুকেশ্যন নাই বা মই বহুত ভিতৰত সোমাই গৈ আছোঁ এই সময়ত এডুকেশ্যন ডিপাৰ্টমেণ্টত খুব নেগেটিভ আছে এই সময়ত ফাৰ্ষ্ট যেতিয়া এছএছচি আহিছে মই দুটা ষ্টেট আমি ঘূৰিছিলোঁ এবাৰ আন্ধ্ৰালৈ গৈছিলোঁ বহুত দিন আছিলোঁ আন্ধ্ৰাত প্ৰায় 7 দিন তাত চালোঁ এছএছচিৰ কামবিলাক বহুত ভাল হৈ আছে
মিড ডে মিল কেনেকৈ চলি আছে, কি চলি আছে, আৰু তেখেতসকলৰ চিন্তাধাৰা বেলেগ। আমি ইয়াত ৱৰ্কশ্বপ কৰিলে ইয়াৰ মানুহবিলাক মাতিছোঁ, ইহঁতে ৱৰ্কশ্বপ কৰোঁতে জাপানৰ পৰা মাতিছে, য'ত মিড ডে মিলটো ফাৰ্ষ্ট আৰম্ভ হৈছিলে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছত, গোটেই কনচেপ্টটো বুজিবৰ কাৰণে। ইয়াৰ পিছত আহি মই মিজোৰামলৈ গ'লোঁ। মিজোৰামটো কিয়, কেৰেলা আৰু মিজোৰাম কিয় ফাৰ্ষ্ট হয়? মিজোৰামত যাই পেলাই একদম আচৰিত প্ৰতিশ্ৰুতি। ৰাইট 9টা বজাত টিচাৰ মিড ডে মিল চব হাজিৰ হয়, আৰু তাত ইমান কৰ্ডিনেশ্যন। এলপি স্কুলৰ টিচাৰজনে ডাইৰেক্টৰ অফ এডুকেশ্যনত এপইণ্টমেণ্ট কৰি দিছে আমাক, এটা ফোন কল। মই বিচৰা নাছিলোঁ সেইদিনা যাবৰ কাৰণে, মই জাষ্ট কথাটো ওলাইছিলোঁ। চ' সি লগে লগে ক'লে, ছাৰ মই এপইণ্টমেণ্ট কৰি দিম। লগে লগে ফোন কৰি পেলাই ডাইৰেক্টৰক ফোন কৰি দিলে, আৰু ডাইৰেক্টৰজন আজি আমাৰ ডাইৰেক্টৰে তলত থিয় দি আপোনালোকক চাই আছে। আমাৰ ডাইৰেক্টৰে এনেকৈ তলত থিয় দিয়া নাছিলে, হয়নে? ডাইৰেক্টৰে এনেকৈ তলত থিয় দিছিলে নেকি? থিয় হৈ আপোনালোকক ভাষণ শুনিছে নেকি আৰু ডাইৰেক্টৰে? চ' কিবা এটা পৰিৱৰ্তন আহিছে। তাত ডাইৰেক্টৰে হাতচাপৰি নলওঁ, ভালকৈ মাৰিব ডাইৰেক্টৰ আধা আধা মাৰি থাকে আপোনালোকে। মই কেতিয়াবা শুনি আছোঁ হাতচাপৰিটো আধা আধা মাৰি আছে। মই কিয় মাৰিছে? পইচা নালাগে নহয় হাতচাপৰি মাৰিলে। মই এজন মানে ফৰেনাৰৰ লগত ঠিক গাড়ী চোৱাৰ নিচিনা হ'ল। এটা ষ্টেডিয়ামত বহি আমি ফুটবল চাই আছিলোঁ পোৱা। এই বহুত বছৰ আগত মই MCC কেম্পত কৰিছিলোঁ। তেনেকুৱাই মানুহবিলাক হাত চাপৰি মাৰি আছে কিবা কিবা কথা। চ' মই এনেকুৱাই আধা আধা মাৰি আছিলোঁ। তো ফৰেনাৰজনে কৈছে মোক, চাউণ্ড ওলোৱা নাই বুলি কৈছে, ভালকৈ মাৰা আগতে কৰি। সিদিনা মই হাত চাপৰিটো খুব ভালকৈ মাৰোঁ, মানে আধা চাপৰ্ট দিয়া যাব লাগিব মানে, হয়নে? তো এতিয়া এই ডাইৰেক্টৰজনে দিল্লীত যাব, তাৰ মাত্ৰ অলপ সময় আছে, কিন্তু এই অলপ সময়তে তেখেতে কৈছে যে আমাক আহিবলৈ দিয়ক বুলি পেলাই। মই ডিফাৰেঞ্চটো কৈছোঁ, আমি গৈ পালোঁ, তেখেতে আমাক ৰিচিভ কৰিলে, আমি গৈ পোৱাৰ লগে চাহ পানী ৰেডি, অফিচৰ মানুহবিলাক চব বহি কাম কৰি আছে। চাহ খালোঁ, তেখেতে ক'লে যে চৰি মই দিল্লীলৈ যাম, আপোনালোকক বহুত বেছি এক্সপ্লেইন কৰিব নোৱাৰিম, কিন্তু তেখেতে চব ৰেডি কৰি থৈ দিছে। মিজোৰামত কিমান স্কুল আছে, কিমান ষ্টুডেণ্ট আছে, কিমান মিড ডে মিল আহে, পইচাটো কেনেকৈ খৰচ কৰে, এক্সপেণ্ডিচাৰটো কি, মোনাও থৈ দিছে, আমাৰ বেগ ডাঙৰ বেগত এইটো সোমাই থৈ দিছে। আৰু লগে লগে মানে তেখেতে LCD-টো অন কৰি থৈছে। অন কৰিলে আমাক তেখেতে বেছিকলি দেখাই দিছে পজিটিভলি। আমাৰ কাৰণে ডাইৰেক্টৰ আপুনি কোন হয়, কিয় লাগে, হা এই আজি সময় নাই কালি তেখেতে চব এক্সপ্লেইন কৰিছে আমাক পজিটিভলি। আৰু মই চাই আছোঁ, মানে বিৰাট ছাৰপ্ৰাইজ। পিছত তেখেতে ক'লে মোনা বেগ টেগ ইয়াতে থোৱা আছে, তেখেতে দিল্লী যাব। তথাপিতো আমাক 15-20 মিনিট আমাৰ লগত কথা পাতি অফিচাৰ জমা কৰিছে। তেখেতসকলে ক'ত যায় লৈ যাওক, আমাৰ গাড়ীতে লৈ যাওক, ঘূৰাওক, আৰু এই বেগখিনি তেখেতসকলক দি দিব, আৰু কিবা যদি কনফিউজ থাকে আপুনি এক্সপ্লেইন কৰি দিব। আমি বেগটো ল'লোঁ, পিছত এগেইন জিঅ' অফিচত ল'লোঁ আমি, তাৰপিছত আৰু দুখন স্কুল চাই মই নেক্সট ডে আহিলোঁ। ইয়াৰ পিছত আহি আমাৰ ডাইৰেক্টৰ এডুকেশ্যন অসমত পালোঁ। দুটা ডাইৰেক্টৰ আছিলে, নামটো পাহৰিলোঁ। মোক প্ৰায় 3 ঘণ্টাৰ কষ্ট হৈছিল, গেটৰ বাহিৰত থিয় হৈ আছে। মানে 3-4 বাৰ মই মেয়ে কামিঞ্চাৰ বুলি মোক ৰ'বচোন, আৰু মেয়ে কামিঞ্চাৰ বুলি আৰু ৰ'বচোন, আৰু মেয়ে কামিঞ্চাৰ আৰু ৰ'বচোন। মই বাৰাণ্ডাখনত এখন বেঞ্চ আছিলে, তাৰ প্ৰায় 3 ঘণ্টা কষ্ট হৈছিল। লাষ্টৰ ভিতৰত যাই সোমালোঁ, মই পেলাই ক'লোঁ যে ছাৰ মই প্ৰভিঞ্চিয়েলাইজেশ্যন ইছ্যুটো লৈ কথা পাতিব আহিছোঁ। এতিয়া মোক কৈছে মোৰ লগত কি কথা পাতিব, আপোনালোকে গভৰ্ণমেণ্ট কৰিব। মই ছাৰ মই বুজি পোৱা নাই, আপোনালোকে গভৰ্ণমেণ্ট মানে কি কৈছে? নহয়, আপোনালোকৰ 3জন মন্ত্ৰী আছে নহয়, ইহঁতেতো গভৰ্ণমেণ্ট, ইহঁতেতো পলিচি বনায়। মই ছাৰ মই পলিচি বনোৱাৰ কথা সুধিব নাই, প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ষ্টেটাছটো সুধিবলৈ আহিছে। একো নাই, জানাই প্ৰভিঞ্চিয়েলাইজ নহয়, এতিয়া এইবিলাক একো নাই লাগিছে। এইখিনিয়ে কথা মই ওলাই আহিলোঁ। ইয়াৰ পিছত মই দুটা ডিষ্ট্ৰিক্টত ডিঅ' ভোট কৰিলোঁ। ডিঅ'ই মানে কোনো ডাটা দিব নিবিচাৰে, একো দিব নিবিচাৰে। তেনেকুৱা খুব এটা নেগেটিভ এটা পিকচাৰ দেখিবলৈ পালোঁ আমাৰ ৰাজ্যত, যাৰ কাৰণে শিক্ষাৰ অৱস্থা ভাল নাছিল। এতিয়া লাহে লাহে বহুত পজিটিভ হৈ আমাৰ নতুন নতুন চিন্তাধাৰা আহিল, চৰকাৰৰ চিন্তা সলনি হ'ল, ভাল ভাল অফিচাৰ এংগেজ কৰিলে। এতিয়া লাহে লাহে বহুত পৰিৱৰ্তন হৈ আহিল। তো এখন ৰাজ্য সবচে প্ৰায়ৰিটি কিবা ডিপাৰ্টমেণ্ট থাকিব লাগে যদি ভাবে, এইটো মই ভাবোঁ এডুকেশ্যন ডিপাৰ্টমেণ্ট।
ইয়াৰ সেকেন্ড যদি কিবা ডিপাৰ্টমেণ্ট থাকিব লাগে মই ভাবো সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেণ্ট কাৰণ সোসাইটিটো আমি ঠিক কৰিব লাগে আমাৰ ইয়াৰ কিছুমান ডিপাৰ্টমেণ্ট একদম তলত পৰি আছে যিবিলাক ডিপাৰ্টমেণ্ট খুব ওপৰত থাকিব লাগে ভাৰত চৰকাৰৰ এইচআৰডি বুলি ডিপাৰ্টমেণ্ট এটা আছে হিউম্যান ৰিসোর্স ডেভেলপমেন্ট হিউম্যান রিসোর্স রাইজৰ আহি এইচআৰডি ডিপাৰ্টমেণ্ট নাই আৰু এইকাৰণে মানুহক মানে হিউম্যান রিসোর্স বুলি ধৰা নহয় বুজিছেনে বহুতে বুজি নাপায় হিউম্যান রিসোর্স বুলি ক'লে মানে এনে কথাটো কম আৰু আপোনালোকৰো বহুতৰ কনসেপ্ট নাথাকিব হিউম্যান রিসোর্স বুলি কি বুলি কয় খুব মানুহক হিউম্যান রিসোর্স বুলি কয় মানুহক কিয় মানৱ সম্পদ বুলি ধৰা হয় বহুতে ক'বই নোৱাৰে এক্সপ্লেইন কৰিব নোৱাৰে তো এতিয়া এই গোটেই কথাটো আমি নতুনকৈ আৰম্ভ কৰিব লগা হৈছে এডুকেশনের পরিবর্তন এডুকেশন ডিপার্টমেন্টৰ চিন্তাধাৰাটোৱে চেঞ্জ হ'ল আমাৰ বৰ্তমান মুখ্যমন্ত্ৰীয়ে যে এডুকেশন মিনিষ্টাৰ দায়িত্ব ল'লে টিচাৰৰ পৰাই এই সময়ত আমি ভাবিছিলোঁ যে কিছুমান ৰিফৰ্মেশ্যন আনিব লাগে এমেণ্ডমেণ্ট আনিব লাগে এতিয়া প্ৰভিন্সিয়েলাইজেশ্যন এইবিলাক চেঞ্জ হ'ল কিবা হ'ল তেখেতৰ দিনত এতিয়া লাহে লাহে খুব পৰিৱৰ্তন হৈ গ'ল এতিয়া আমাৰ ডিপাৰ্টমেণ্টটো ঠিক প্ৰথমতে ঠিক হ'ব লাগিব কাৰণ মেচিনাৰী বুলি কোৱা হয় মেচিনটোৱে ঠিক নহ'লে বাকীটো ঠিক হ'ব হয়নে এই ইনস্টিটিউট অফ এডুকেশন ডিপার্টমেন্ট গতিকে মই প্ৰথম দায়িত্ব দিম আমাৰ এডুকেশনৰ বিষয়সকল আৰু আপোনালোকৰ এডুকেশন ডিপাৰ্টমেন্টৰ মানুহ শিক্ষকসকল চিআৰচিসকল যিমান এমপ্লয়ী আছে আপোনালোকে এইটো পাৰ্ট অফ এডুকেশন ডিপাৰ্টমেন্ট আপোনালোকে ভাবিব নালাগে যে ডাইৰেক্টৰবিলাক আইএছ বিলাক আমি বেলেগ নহয় ইউ আৰ দি পাৰ্ট অফ দি মেচিনাৰী আপোনালোকক কৈছে মেচিনাৰী হয় তো এই কাৰণে এতিয়া কথা হৈছে CCD is a theory as connection, correction and direction. Now, some teachers, some CRCs complaining against someone, director, ISO against them. Means, আপনালোকৰ মাজত কানেকশন তো হোৱা নাই বুজিছে আপোনালোক আমি এটা পইচাৰে ইপিটি মই যেতিয়ালৈকে চৰকাৰৰ আছো কালি ওলাইছে ৰাস্তা দেখা নাপালে মানে এইটো বেলেগ কথা সলো মায়া গভৰ্ণমেণ্ট আমি দিও এটা পইচা ইপিটি এডুকেশন যদি বড়লেণ্ডৰ একদম বেয়া হয় ইয়াৰ কাৰণে মোৰ যিমান ঘটনা হ'ব আপোনালোকৰ মানে দোকান আৰু যিমান ভাল হয় ময়ো মানে বুকুখন ফুলাব পাৰিম আপোনালোকে বুকুখন ফুলাব পাৰিম যে চিৰাং জিলাৰ তো হোৱাৰ লগে লগে মোকো বহুতে কংগ্ৰেচুলেশ্যন দিছে হা কামটো কৰিছে আমাৰ শিক্ষকসকলে আমাৰ লোকেল ডিপাৰ্টমেণ্টৰ মানুহবিলাকে চবে মিলি কামটো কৰিলে তাৰ মানে কি আমি ইনশাআল্লাহ আমি CCD আমার কানেকশন কানেকশনের ডাইরেকশন হ'ব লগা আছে প্ৰথমতে কানেক্টেড হ'ব লাগে ওয়েল কানেক্টেড যিতে সিআরসি এজনে বিচাৰে আমাৰ অফিচাৰসকলে তেখেতক ৰেসপন্স দিব লাগিব আৰু যিতে অফিচাৰে কিবা বিচাৰে সিআরসি ৰেসপন্স দিব লাগিব বুজিছে এইটো কানেকশন সেকেন্ড হ'ব কাৰেকশন যদি কিবা কাৰেকশন কৰিব আজি যিটো কথা ক'লে যে মই সময়মতে ইনফৰমেশ্যনটো নাপালো মই গাড়ী নাপালো কিবা নাপালো কিবা itu কারেকশন itu ভবিষ্যতে আমি কারেকশন কৰিব লাগিব তাৰ পিছতে এটা ডাইৰেকশন আহিব ডাইৰেকশনটো কি বেস্ট এডুকেশন ইন বড়োলেণ্ড বেস্ট এডুকেশন ইন বড়োলেণ্ড হ'ব পাৰে আমাক কোনো বাধা দি ৰাখা নাই আপোনাৰ সিআরসি হিচাপে কাম কৰা হয় আপোনাৰ ভাল এটা ৰুম লাগে হয়তো আপোনাৰ গাড়ী লাগে হয়তো আপোনাৰ কম্পিউটাৰ লাগে এইবিলাক নাই হা আদাৰৱাইজ অলসো এইটো নহ'লেও আপুনি কামটো চলাই আছে যিটো কাম চলাই আছে তাতে আৰু আপুনি 10% to 20% এফৰ্ট আৰু দি দিয়ক আপুনি বেষ্ট হৈ যাব আমাৰ গণেশ দেৱী বুলি এজন ভাষাবিদ আছে ওখানৰ আইছিলে যোৱা বছৰ তেখেতে এটা ভাষণত এটা কথা কৈছে যেতিয়া প্ৰব্লেমটো আমাৰ সন্মুখত 100% প্ৰব্লেম হৈ গ'ল আমি একো কৰিব নোৱাৰো এতিয়া আমি 90% কাম কৰি দিব লাগিব এতিয়া প্ৰব্লেমটো পিছত দেখি থাকি যায় আপুনি ফ্ৰী হৈ যায় কামটো কৰি যায় থাকিব কেতিয়াবা আমি ডিপ্ৰেছ হৈ যাওঁ এই ঘৰৰ প্ৰব্লেম অফিচৰ প্ৰব্লেম কামৰ প্ৰব্লেম বিদ্যুৎ প্ৰব্লেম না কি কৰিম আৰু তেতিয়া 90 টাৰ্ণ কৰক ফোকাছ কৰক মইতো সিআরসি কাম কৰক একদম কামটো ভালকৈ হৈ যাব বুজিছে তো এই কাৰণে এতিয়া প্ৰায় 5 লাখ ল'ৰা ছোৱালীৰ দায়িত্ব আপোনালোকৰ ওচৰত আছে 5 লাখ এই 5 লাখটো ভাল কৰে না বেয়া কৰে না কি কৰে কিন্তু আপোনালোকৰ হাতত আছে আমাৰ হাতত আছে বড়োলেণ্ডৰ 5 লাখ বৰ্তমান আমাৰ স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীৰ ভৱিষ্যতটো ভাবিব লগাটো আমাৰ দায়িত্ব আৰু মই ভাবো এই ল'ৰা ছোৱালীখিনি এনৰোল হোৱাৰ পিছত স্কুলৰ অহাৰ পিছত
ইহঁতৰ জীৱনটো এটা ডাইৰেকশ্যন দিয়াটো আমাৰ দায়িত্ব। আমাৰ নৰ্মেল ট্ৰেডিশ্যনেলি আমাৰ ঘৰত কি হয়, মোৰ মাটো একদম পঢ়িব নাজানিছিলে, লিখা পঢ়া একদম নাজানিছিলে, খালি এটা কথাই বুজি পাই গধূলি পঢ়িব লাগে, ৰাতিপুৱা হ'লে পঢ়িব লাগে, স্কুলত যাব লাগে, বেয়া মানুহৰ লগত লগ হ'ব নালাগে, এইখিনি জানে নাই, অলপ প্ৰশ্ন কৰি থাকে আৰু ক'ত গৈছিলে, কিয় দেৰি হ'ল, কিয় আহিল, এইখিনি জানে আৰু টেবুলত বহি থাকে, ভাল পায়, পৰিষ্কাৰ কৰা নাই কিবা এইখিনি মই মায়ে এইখিনিয়ে জানিছিলে। কিন্তু তেখেতৰ এটা সপোন আছিলে যে ল'ৰাটো স্কুলত গৈছে যেতিয়া সি ভাল হ'বই হ'ব, মানে টিচাৰজন তাক ভাল কৰিব। এতিয়া আজি টিচাৰবিলাকে বহুতে এই যে CCD বুলি কৈছোঁ মই, কানেকশ্যন কাৰেকশ্যন আৰু ডাইৰেকশ্যন, এইটো বহুতে কানেক্টেড নহয় ষ্টুডেণ্টবিলাকৰ লগত, এইটো ডিষ্টেঞ্চ থাকে। মই সেইদিনা ষ্টুডেণ্ট এখনত গ'লোঁ, টিচাৰজনে এটা ছাবজেক্ট পঢ়াই আছে, মই সোমাই গ'লোঁ স্কুলত, সুধিলোঁ মই কি পঢ়াই আছে, মোৰটো পঢ়াই আছে, মই ক'লোঁ মেট্ৰিকত এই বছৰ কিমান আপোনালোকক ফাৰ্ষ্ট ডিভিজন পালে। টিচাৰজনে ক্লাছ 10ৰ ষ্টুডেণ্ট পঢ়াই আছে, কিন্তু তেখেতে ক'লে এই কিমান পাছ হৈছে, এইবাৰ আমাৰ প্ৰশ্ন দিলে আমাৰ স্কুলৰ পৰা ষ্টুডেণ্টক কৈছে মানে এনেকুৱা, মাষ্টৰজনে কৈছে আৰু এই প্ৰশ্নটো আমাৰ কেইজন পাছ হৈছে, ছাৰ পাঁচজনে কি বুলি ক'লে আছে, ছাৰ 3জন কি এনেকৈ ক'লে। তাৰপিছত টিচাৰজন ওলাই গ'ল, বাৰাণ্ডাত ওলাই ইটো ৰুমত গৈছে, ইটো ৰুমত এজন শিক্ষকে শিকাই আছে, তাক যাই পেলাই এই প্ৰশ্ন এটা কৰিছে, মই সুধিছোঁ আৰু এই আমাৰ এইবাৰ কেইজন ফাৰ্ষ্ট ডিভিজন পাইছে, চিলেক্ট কৰিছে কৈছে। তাৰপিছত ই বসুমতাৰী ক'ব নোৱাৰে, তো একটা বসুমতাৰী ক্লাছৰ পৰা দৌৰিছে মানে এই কমন ৰুমৰ ফালে, বেলেগ মাষ্টৰক সুধিব কাৰণে, তেতিয়া মই মাতিলে আপুনি ঘূৰি আহক বুলি কৈছোঁ, ঘূৰি আহক, তেখেতে আকৌ ঘূৰি আহে। অৱস্থাটো চাওঁ, ক্লাছ 10ৰ পৰাই আছে, ক্লাছ 10ৰ ষ্টুডেণ্টবিলাকে মেট্ৰিক দিব, আৰু সিখন স্কুলৰ পৰা কিমানজন ফাৰ্ষ্ট ডিভিজন পাইছে, পাছ কৰিছে, ক্লাছ 10ৰ ল'ৰা ছোৱালী নাজানে। আমিতো আগতে দূৰলৈকে জানিছিলোঁ, ভাই এইবাৰ মোক আবাই ফাৰ্ষ্ট ডিভিজন পাইছে, তাতে যাব লাগিব সুধিবৰ কাৰণে কেনেকৈ নাম্বাৰ পায়, অমুকে ছেকেণ্ড ডিভিজন পাইছে যে তাতে যাব লাগিব, বা ভালকৈ গাঁৱত দেখি আগত কৰিলে। এতিয়া মানে কি হ'ল, ক্লাছত নাজানে, ভালকৈ এটা পেৰেগ্ৰাফ পঢ়িব নোৱাৰে, বুজিছেনে? ভয়ংকৰ চিটুৱেশ্যন, মোৰ আহি একদম বহুত দুখ লাগিছে, কাৰণ মই বহুত বছৰৰ পৰা জড়িত হৈ আছোঁ। তেনেকুৱা চিনাৰীবিলাক দেখা পালে মোৰ শুনিয়ে নাই, কি কৰিম কি হ'ব কেনেকৈ লাগিছে, কিবা এটা কৰিব লাগিছিলে বেচেৰা, এই দুনিয়াত যদি কেনেকৈ খাব, ইমান টাফ হৈ গৈছে। এই বছৰ আমাৰ ITI এডমিশ্যনত যেতিয়া হৈছে, তেতিয়াহে গম পালোঁ আমি MA পাছ ল'ৰা ছোৱালী আহি পেলাই ITI এডমিশ্যন ল'বলৈ আহিছে। বহুত MA PhD কৰা পৰ্যায়ৰ চাকৰি ল'ব লগা হৈছে। তো সি যিমান পঢ়িছে, ইমান ষ্টেণ্ডাৰ্ডৰ কামটো পঢ়িব লাগিছিলে, এতিয়া আপোনালোকে কৰিছে, BA পাছ কৰিছে, মানে কোনোবা MA পাছ কৰিছে, CRC হৈছে, এটলিষ্ট এটা মান, এটা সন্মান, এটা লেভেলত থাকিছে। সি মানে MA পাছ কৰি তলত আহিব লগা হৈছে। তো সিটো সেই ষ্টুডেণ্টৰ মাত্ৰ লুজাৰ নহয়, ফেইল নহয়। ইয়াক যে হায়াৰ ছেকেণ্ডাৰী যোনে পঢ়ালে সি মটিভেট কৰিব নোৱাৰে, তাক ঠিক কৰিব নোৱাৰে, যোনে ডিগ্ৰী পঢ়িলে সিও ফেইল হৈ গ'ল, যোনে MA পঢ়ালে সিও ফেইল হৈ গ'ল। এইখিনি গোটেই জানি এই ল'ৰাজনক বা ছোৱালীজনক কোনো ক'ব নোৱাৰিলে যে ভাই হায়াৰ ছেকেণ্ডাৰী ভাল পাছ কৰি পেলাই তুমি NDA পৰীক্ষা দিব পাৰা, কিবা এটা ভাল ষ্টেণ্ডাৰ্ড কাম কৰিব পাৰা, ডিগ্ৰী পাছ কৰি তুমি ষ্টাফ চিলেকশ্যন পৰীক্ষা দিব পাৰা, কিবা বেংক পিয়ৰ পৰীক্ষা দিব পাৰা, ৰেলৱেৰ পৰীক্ষা দিব পাৰা, APSC UPSC দিব পাৰা, এইখিনি ক'ব নোৱাৰিলে। MA পাছ কৰি MA পঢ়োঁতে কিবা এটা ভাল ছাবজেক্ট লৈ পঢ়ো, MBA MSW কিবা এটা পঢ়ো, যিটো নেকি তোমাৰ জীৱনত এটা কাম দিব, সেইখিনি গোটেই কৰিব নোৱাৰিলে। লাষ্টত যাই পেলাই সি পেচেণ্ট কি হ'ল, নিজৰ একদম অশিক্ষিত মা দেউতাকৰ ওপৰত ডিপেণ্ডেণ্ট হ'ল। ঘৰত যাই আকৌ গালি পাৰে মা দেউতাক, মোক চাকৰি এটা বিচাৰি দিব নোৱাৰা, ইলেকশ্যনত মোৰ লগত ঘূৰিছিল, যা সুধি আছে চাকৰি এটা, তেনেকৈ হৈ আছে, বুজিছেনে? আমিতো বহুত কনফিডেণ্ট, ইমান পঢ়া নাই যদিও মইতো কোনোদিন মোৰ মা দেউতাক কৈয়ে নাপাওঁ যে মা মোক ইটো দিয়ক, দেউতা ইটো দিয়ক, আপোনালোকেও সোধা নাই মা দেউতাক যে মোক কিবা এটা দিয়ক বুলি পেলাই, কাৰণ মই দেখিছোঁহে অৱস্থা বেয়া, আৰু কি কওঁ, সেইকাৰণে আমি ষ্ট্ৰাগল কৰিছোঁ। এতিয়া আমি এনেকুৱা এটা জেনেৰেশ্যন, আমাক যদি পানীটো পেলাই দিয়ে এটলিষ্ট আধা ঘণ্টা ছাত্ৰী পাৰ হ'ব, বুজিছেনে? আজি যদি গিৰি দিওঁ, কিমান গিৰি নহয়, খেলা চলাব লাগে চলাব পাৰোঁ, যি কৰিব লাগে কৰিব পাৰোঁ, লাজ চৰম দুখ বেদনা একো নাই, গোটেই দেখা পাই আছোঁ। আপোনালোকে নিশ্চয় মটিভেট কৰে,
তো দিনটো এটা হ'ব লাগে বুলি কৈছে তো আমাৰ দিনে নাই বহুতৰে আপুনি যা নিজে নিজে এক্সপেৰিমেণ্ট কৰক স্কুলত যাই কৰক হাই স্কুল হায়াৰ ছেকেণ্ডাৰী ল'ৰা ছোৱালীবিলাক যে বাবা তুমি কি হ'বা কি ক'ব স্যাৰ যদি হাই স্কুলৰ হৈ মেট্ৰিকটো পাছ কৰি লওঁ স্যাৰ তাৰপিছত কি কৰিম একদম টপ 10 নহ'লে আৰু এজনৰ পৰা হায়াৰ ছেকেণ্ডাৰী কৰি আছে কি কৰিবা স্যাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰি লওঁ তাৰপিছত কি কৰিম ডিগ্ৰী ষ্টুডেণ্ট যিখিনি 10 জনৰ ভিতৰত এজনৰ হাতত ধৰি কুকুৰা যে মোৰ পুৰুষ হ'ব বাবা কি হ'বা মা কি হ'বা পিছে ডিগ্ৰীটো পাছ কৰি লওঁ তাৰপিছত চিন্তা কৰিম ইভেন এমএ পঢ়াৰ যদি কুকুৰা বহুত জনৰ ভিতৰত এজন দুজনেহে ক'ব যে মই প্ৰফেছৰ হ'ম মই আইএছ দিম কিবা দিম বহুতে নক'বই মানে সেইখিনিলৈকে ই এটা ড্ৰিম এটা সপোন এটা বনাবই পৰা ই এটা এটা কষ্ট কৰিবই পৰা ই কনফিডেন্টটো বিল্ড কৰিবই পৰা নাই কনফিডেন্ট এটা গোটাব পৰা নাই যে মই কি কৰিম বুজিছে মই থাৰ্ড ইয়াৰ যেতিয়া বিএসসি আছিলোঁ তেতিয়া মই ইউপিএসসি প্ৰিলিম পৰীক্ষা দিবলৈ গৈছিলোঁ মোক এজন আইপিএস অফিচাৰে ক'লে তুমি মানে এইবিলাক ধৰ্ণা আন্দোলনবিলাকত গৈ থাকিলে শেষ হ'ব মই তোমাক হায়দৰাবাদত কিডনেপ কৰি লৈ যাম মৰ্টাৰ থাকি পঢ়িব লাগিব তুমি আইপিএস হ'ব লাগিব ময়ো ইমান ভাল দাদাই কৰিব লগা ভাল ষ্টুডেণ্ট আছিলোঁ মইতো ভাল দাদাতকৈ তলত আছিলোঁ পঢ়া কিন্তু এডুকেশ্যনটো মই বহুত ভাল পাওঁ শিক্ষাটো ভাল পাওঁ তো তেতিয়া তেখেতে কি ভাল পালে মই গোটেই হায়দৰাবাদৰ পৰা কিতাপ এখন আনি দিলে মানে ডাঙৰ ডাঙৰ জেনেৰেল ষ্টাডিজ কিবা কিবি হেন এইটো মানে এনচিআৰটি কিতাপবিলাক তো দিনৰ মানে আন্দোলন চান্দোলন কৰিবলৈ যাওঁ ৰাতি আহি যেতিয়া কিতাপবিলাক দেখা পাওঁ অলপ পঢ়িবলৈ মন যায় তো যেতিয়া অলপ টেবুলত বহি যাওঁ বছৰটা এনেকুৱা নিচা লাগে যে 3টা বজালৈকে পঢ়ি দিওঁ মই জিকেবিলাক জেনেৰেল ষ্টাডিবিলাক পঢ়ি লাষ্টত ক'লে যে ছাৰ কি কৰোঁ পৰীক্ষাটো দিনা বুলি সেই পৰীক্ষা দিনা দিবই লাগিব বুলি ক'লে তো প্ৰিলিমিনাৰী মই এপ্লাই কৰিলোঁ গুৱাহাটীত বহিবলৈ গ'লোঁ তো মানুহবিলাকৰ একদম পেপাৰ দিয়াৰ পিছত একদম ঘাম ওলাই গৈছে কাগজৰ ওচৰত বহা লাগে মই আৰু বিন্দাছ এইটো ডাক কৰি যে আচলতে কলৰ পৰা কলমটো লৈ পেলাই তো মোৰ ওচৰত হাঁচি ল'ৰা এজন আছে ই সুধিছে তুমি কোনটো বেচত এমএসসি কৰিলে বুলি তো মই এমএসসি কৰা নাই মই বিএসসি থাৰ্ড ইয়াৰ কৰিলোঁ তো ইমান স্পীডত এনচাৰটো দি গৈছে বুলি কৈছে নাই মই পৰীক্ষাতে চাব আহিছোঁ বুলি মানে কেনেকৈ চাব আহিছোঁ yes ই ক'লে যে ঠিকে আছে তাতে বহুত ল'ৰা দেখিলোঁ মানে কনফিডেন্স নাই মানে হৈ গৈছে বহুত একদম ঘাম ওলাইছে একদম কলা হৈ গৈছে বুজিছেনে এইটোতো আৰু সবচে টাফ পৰীক্ষা এইটো হ'বই কিন্তু নৰ্মেলি মানে কি হৈছে কনফিডেন্সটো গোটাব নোৱাৰে বিএ পাছ কৰি এমএ পাছ কৰি খুব ব্ৰিলিয়েণ্ট ল'ৰা ছোৱালীয়ে ইউপিএসসি এপিএসসি পৰীক্ষা পঢ়িবলৈ মানে কনফিডেন্স ল'ব নোৱাৰে কাৰণটো কি ইয়াৰ বিষয়ে নাজানি মই কোকৰাঝাৰত যেতিয়া 2000 চনত আহিছিলোঁ এজ এ এপছু এক্টিভিষ্ট মই প্ৰথম কোকৰাঝাৰ টাউনত ঘূৰিছিলোঁ 4-5 মান কিতাপ দোকান আছে কোনো এখন কিতাপ দোকানত তেতিয়া ইউপিএসসি আৰু এপিএসসি চিলেবাছ নাছিলে বুজিছে তো এতিয়া প্ৰব্লেমটো এটা জাগাত নহয় আপোনাৰ যিবিলাক মেটেৰিয়েল লাগে ইউ ষ্টুডেণ্টৰ নাই লাইব্ৰেৰী নাই ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক নহয় টিচাৰ আপুনি সব টিচাৰ ব্যৱস্থা ভাল হয় বহুত টিচাৰ আছে ট্ৰেইনিঙে পোৱা নাই হাই স্কুলত ট্ৰেইনিং চিষ্টেমে নাই হয়নে গতিকে এজন মানুহ একদম চিধা আহি এণ্ট্ৰি মাৰি দিছে মাষ্টৰ হৈ পেলাই মাষ্টৰটো এনে হ'ব নোৱাৰে নহয় মাষ্টৰৰ আৰ্টটো আহিব লাগিব ষ্টুডেণ্ট সাইকোলজিটো গম পাব লাগিব এটা নিজে এটা ইনভাইৰনমেণ্ট মানে বনাব পাৰিব লাগিব মই বহুত কলেজবিলাকক যোৱা 10-15 বছৰত মাতিলে ফেচাৰ হয় কিবা হয় প্ৰিন্সিপালবিলাকে মাতে ভাষণ দিব যাব লাগে ইমান হাল্লা কথা পাতিব নোৱাৰে মই মানে কিন্তু কথাটো মাতি থৈ আহিব লাগিব য'ত এনেকৈ হাল্লা হৈ আছে মই যাই প্ৰথম কথা কওঁ এতিয়া আমি চব লগ লাগি চিঞৰো কিমান চিঞৰো পৰা চাব লাগে ঠিকছে চিঞৰি ওলাই যাব ক'ৰবাত ইউটিউববিলাকত ওলাইছে আজিকালি স্কুলবিলাকত ময়ো চিঞৰো ইহঁতে আৰু চিঞৰা তাৰপিছত ইহঁতে চিঞৰিব নালাগে মই তেতিয়া মনে মনে ভাবিছোঁ মই কৈ আছোঁ কিবা এটা পৰিৱেশ বনাব লাগিব চাইডত বুজিছেনে কিবা এটা কথা ক'ব লাগিব কিন্তু আমাৰ মই বহুত দেখিছোঁ প্ৰফেশ্যন টিচিং প্ৰফেশ্যনলে হয় প্ৰফেচৰে হয় ই কৈ পেলাই কোনো ল'ৰা ছোৱালী শুনা নাই কি ভাষণ দি আছে এনেকৈ ভাষণ দি গুচি আছে শুনা নাই মই কিন্তু সেইখিনি মেনেজ কৰি লওঁ য'ত লৈ যাম মেনেজ কৰি লমেই তো সেইকাৰণে কানেকশ্যন কাৰেকশ্যন আৰু ডাইৰেকশ্যন এইবিলাক কৰিব লাগিব আৰু
একাধিক হ'ব পাৰে, কোনোবা অলপ অকলা হ'ব পাৰে, কোনোবা অলপ মানে ইলিগুলাৰ হ'ব পাৰে, কোনোবা অলপ এবসেন্ট মাইন্ডেড হ'ব পাৰে, কোনোবা স্লো লাৰ্নাৰ হ'ব পাৰে। আপোনালোকে যিহেতু জানে এইখিনিতো আপোনালোকে অলপ মেনেজমেণ্টটো কৰিব লাগিব আৰু এইখিনিৰ কাৰণে আপুনি এক্সট্ৰা এনাৰ্জি অলপ ব্যৱহাৰ কৰিব লাগিব, অলপ এক্সট্ৰা এফৰ্ট এটা কৰিব লাগিব আৰু এইখিনি ডাটা আপোনালোকে মেইনটেইন কৰিব লাগিব ইণ্টাৰনেট। ধৰি লওক আপোনাৰ আণ্ডাৰত যদি 200জন মাষ্টৰ আছে, 200জন মাষ্টৰৰ লিষ্টটো লৈ আপুনি নিজে অকলে এনালাইচিছ কৰাটো আৰম্ভ কৰক যে নৰেনৰ পাৰফৰ্মেন্সটো কেনেকুৱা, হৰেনৰ পাৰফৰ্মেন্সটো কেনেকুৱা, সুৰেনৰটো কেনেকুৱা, হয়নে, শাহজাহানৰটো কেনেকুৱা, অলপ পাৰফৰ্মেন্সবিলাক চাব লাগিব আৰু ইহঁতৰ লগত আপোনালোকে ডক্টৰৰ নিচিনা অলপ ট্ৰিটমেণ্ট কৰিব লাগিব। অনলি ডিউটিটো কৰিলে ইমান পাৰফৰ্মেন্স নাপাব। সেইকাৰণে আপোনালোকে নিশ্চয় কাম কৰিছে চবেই, সেইকাৰণে আমাৰ ৰিজাল্টবিলাক লাহে লাহে ভাল হৈ আহিছে। মই আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় এই কামবিলাক কৰিছে। এতিয়া কি হ'ল, মেনেজমেণ্টৰ কাম কথা আহে। আমি অকলে বহুত দায়িত্ব ল'ব নালাগে। কোনোবা ভাবি আছে যে মই অকলে কৰিব লাগে, আপুনি দায়িত্বটো ভাগাই ল'ব লাগে, বুজিছেনে? আমাৰ গীতাৰাণী বসুন্ধৰা বুলি বাইদেউ এজনী ঢুকালে, তেখেতে চাইনাত গৈছিলে ওমেন চায়েন্স কংগ্ৰেছৰ বহুত বছৰ আগত। মই মানে হায়াৰ ছেকেণ্ডাৰী পঢ়ি থাকোঁতে তেখেতৰ ভাষণ শুনিছিলোঁ উত্তৰ গুৱাহাটীত। ভাষণ শুনাৰ বহুত ইণ্টাৰেষ্ট আছে যে ভাষণ শুনিব গৈছিলোঁ। তো বাইদেৱে কৈছিলে যে চাইনাত বোলে এজন লেডিয়ে কৈছে, কোনোবা আফ্ৰিকাৰ কোনোবা লেডি, যে ইয়াতে আমি আহোঁতে চাইনাত চবেই নিজৰ নিজৰ এনাৰ্জি দি আহিছোঁ, ইয়াৰ পৰা যাওঁতে কিন্তু ইয়াৰ যিখিনি পাইছোঁ সেই এনাৰ্জি দি আমি ৰিটাৰ্ণ যাম বুলি, আমি এনাৰ্জি ইউজ নকৰোঁ। তো মই ভাবিলোঁ সায়েন্সৰ ষ্টুডেণ্ট হিচাপে বহুত বেছি পঢ়িব নাপালোঁ, কিন্তু সায়েন্সটোৰ ওপৰত বহুত ইণ্টাৰেষ্ট ছাবজেক্ট কাৰণে মই সায়েন্সৰ অলপ ইফালে চাওঁ মোৰ কথা। পিছত যাই পেলাই একবাৰ মই মাৰাথান দৌৰিব ওলালোঁ। এনে খেতি কৰোঁ কিন্তু মাৰাথান দৌৰিব নাই, হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়িব নাই। মোৰ বন্ধুবিলাকে ক'লে তইতো কোনোদিন দৌৰা নাই, মাৰাথান কেনেকৈ দৌৰিব? মই দৌৰিম। এই সময়ত জোতাও নাছিল, হাফ মাৰাথান 22 কিলোমিটাৰ। তো বন্ধুবিলাক ভয় কৰিলোঁ, এই তই দৌৰা নাকি দৌৰিবি তই বুলি। মই চাওঁচোন মই পামেই কৰিলোঁ। পিছত হাফ পেণ্ট গেঞ্জি পিন্ধি ৰাতিপুৱা উঠি 3টা বজাত আগত উঠি দিলোঁ। সাহিত্য সভাৰ মিটিং, মাৰাথান দৌৰ, চবেই গ'ল, 2টা দৌৰা লৈ গৈছে। মই ভাবিছোঁ মই অংক এটা কৰি লৈছোঁ আৰু যে মাৰাথানটো মই কেনেকৈ জিকিম। এই বাইদেউৰ ভাষণটো মনত আছে মই চাইনাত। তো চবে নামি একদম 4:30 আন্ধাৰে মুন্ধাৰে নামি দিছে ৰাস্তাত। যেই হুচেলটো মাৰিছে, এনেকুৱা দৌৰিছে ল'ৰাবিলাকে, 2টা ল'ৰা দৌৰিছে, কিমান আৱাজ হৈ গৈছে গ্ৰাম 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 গ্ৰামকৈ। তো মই প্ৰথমতে ভাবিলোঁ বহুত পাৰিবি ইমান জোৰত দৌৰিছে মানুহবিলাকে। পিছত ময়ো দৌৰি আছোঁ অলপ মানে 5 কিলোমিটাৰ যোৱাৰ পিছত কিন্তু মানুহ আধা কমি গ'ল, 7 কিলোমিটাৰ পালে আৰু আধা কমি গ'ল, এনেকুৱা অলপ যাই আছে আৰু হিচাপ কৰি। তাৰপিছত 10 কিলোমিটাৰ যোৱাৰ পিছত নাই আৰু মানুহ 3-4জন আছে, 4-5জন। তাৰপিছত কনফিডেন্সটো আৰু আনিলোঁ। তেতিয়াতো আৰু এক্সাৰচাইজ কৰা, অলপ কম্পো শিকা, খুব এনাৰ্জি আছিলে। তো তেতিয়া আকৌ মই কনফিডেন্স আনিলে আৰু অলপ দৌৰাটো আৰম্ভ কৰোঁ। সেইখিনি সময়ৰ পৰা মই একদম সেই বাইদেউৰ ফৰ্মুলাটো এপ্লাই কৰিলোঁ যে মই নিজে নদৌৰোঁ, ইহঁতক খেদি দিব লাগিব। মই খেদিলে মানে মোৰ নিজৰ এনাৰ্জি মই ইউজ নকৰি ইহঁতক খেদি আছোঁ, তাৰ এনাৰ্জি দি দৌৰি আছোঁ। দৌৰি 3ৰ্ডত মই ক্ৰছ কৰিলোঁ, 2ণ্ডত ক্ৰছ কৰিলোঁ, প্ৰায় আৰু 2-3 কিলোমিটাৰ আছে আৰু কলবাৰী বুলি ঠাই এখন আছে, তাত হৈছিলে। মই একদম মানে আৰ্মি কেম্প গৈ পালোঁ আৰু সেইখিনি সময়ত একদম কনফিডেন্স ল'লোঁ আৰু ফাৰ্ষ্টটো ল'মেই নকৰিলে। কিন্তু আগৰ দৌৰাটো এনেকুৱা মানে দোকান কিয়াৰৰ নিচিনা মানুহ বডিত একোৱেই নাই, মানে এনেই উৰি যোৱা ইয়াত আৰু মই খেদিব নোৱাৰিম। লাষ্টত মই 2nd প্ৰাইজ পালোঁ, বিৰাট ডাঙৰ এটা বঁটা পালোঁ। পিছত বহুত বছৰ ঘৰৰ মায়ে সেই বঁটাতে কামত কৰে, মানে কামত কৰি থ'লে। এতিয়া আমি মানে কি হৈছে, আপোনাৰ এনাৰ্জিটো আপুনি ইমান দৌৰিব নোৱাৰে, কৰিবও পাৰে। আপোনালোকে কৈছে সমস্যা আছে, এইটো ইগনোৰ কৰিব নোৱাৰে। কিন্তু আপুনি মানে মেনেজমেণ্টটো কৰিব লাগিব যে স্কুলখনৰ মাষ্টৰৰ ভিতৰতে এজনক আপুনি ঠিক কৰি ল'ব লাগিব যে আপুনি মোৰ লগত থাকিব দেই, আপুনি তাত কামত যি কৈ ক'ব আৰু বুজিছে, কামত কথা কৈ দিব আৰু ইয়াত মানে যিটোলৈকে তাক উঠাই দিয়ে, উঠাব লাগে। কিন্তু আপুনি উপায় নাই না, উঠাই পেলাই তাত আপুনি মেনেজমেণ্ট কৰি আপোনাৰ কামটো অলপ অলপ ভালাই ল'ব, তেতিয়া অলপ ইজি হ'ব। আগত চাকৰি এটা চিষ্টেম আছিলে, এজন বুঢ়া চাকৰি আছিলে আমাৰ, সদায় দেউতাৰ লগত কাজিয়া লাগে, অলপ বয়স হোৱা, লিখা পঢ়া নাজানে, মদ খালে আৰু বেছি কাজিয়া কৰে।
যিদিনা মদ খাই অলপ চলপ খাই সেইদিনা কাম নকৰে তো কেতিয়াবা মানে মায়ে কয় যে নাৰিকলটো পাৰি দিব লাগে কিবা পূজা চূজা দিন কি মানে খাই থাকিলে আৰু কিবা নকৰে এই নকৰছা দেউতাৰ কাজিয়া লাগে তো মই যাওঁ মামা আপুনি বেষ্ট কৰিলে আপুনি ইচ্ছা কৰিলে গোটেই নাৰিকলটো পাৰি দিব পাৰে আপুনি গছৰ ওপৰত নালাগে বেছি এটা দুটা পাৰিলে হ'ব কিন্তু আপোনাৰ একোৱেই নহয় বোলে মামা আপুনি নাৰিকলটো পাৰি লওক চাইকেলত আপুনি নিজৰ চকত যায় পকৰি যায় আহি পৰিলে তাৰপিছত চব পাহৰি যায় নাৰিকলটো পাৰি দিয়ে বুজিছেনে তো মানুহবিলাক অলপ মেনেজমেণ্টত দিব লাগিব উপায় নাই বুজিছেনে আৰু পৃথিৱীৰ মই বহুত কথা নাজানো কিন্তু মই এনেকুৱা বুজি পাওঁ প্ৰব্লেমটো যোনে ফাৰ্ষ্ট গম পাই ফাৰ্ষ্ট ষ্টেপটো দিয়ে দিব লাগে বুজিছেনে আমাৰ ইণ্টেলেকচুৱেলবিলাকক কি কয় ইণ্টেলেকচুৱেলবিলাকে এক্টিভিষ্ট নহয় ইণ্টেলেকচুৱেল চব জানে কিন্তু তেখেতসকলে যে এক্টিভিষ্ট নহয় সেইকাৰণে তেখেতসকলে ফাৰ্ষ্ট বস্তু নিদিয়ে প্ৰব্লেম যদি সলভ হ'ব লাগে যোনে ফাৰ্ষ্ট গম পায় সিয়ে ফাৰ্ষ্ট বস্তু দিব লাগে গৌতম বুদ্ধ দেখা পালে যে বেমাৰ আজাৰ হৈ আছে মানুহৰ হয়নে তো কেনেকৈ ভাল কৰা যায় গৌতম বুদ্ধে ফাৰ্ষ্ট বস্তু দিলে মহাত্মা গান্ধী দেখা পালে ইমান ভাইৰাছ আছে নাম ভাইৰাছ কৰিব লাগে তো তেখেতে ইমান কষ্ট কৰি নাম ভাইৰাছ ষ্টেপটো ফাৰ্ষ্ট দিলে পৃথিৱীত যিবিলাকে গেম মানে গোটেই ছ'চাইটিটো চেঞ্জ কৰিছে সেই মানুহবিলাকক আপোনালোকে জীৱনটো চাওক তেখেতসকলে কিন্তু এই সময়টো চেলেঞ্জ কৰি পেলাই চেঞ্জ কৰিবৰ কাৰণে ফাৰ্ষ্ট ষ্টেপটো তেখেতসকলে দিছে বাকীবিলাকে ফ'ল' কৰিছে গতিকে আপোনালোকেও ক'ৰবাত প্ৰব্লেমটো দেখা পাইছে পিছুৱাই আহিব নালাগে ফাৰ্ষ্ট ষ্টেপটো আপুনি দিয়ক বাকীবিলাক অট'মেটিক ফ'ল' কৰিব কিন্তু মানুহৰ নেচাৰেল হয় মানুহ অলপ আৰামদায়ক হয় সেইকাৰণে ইমান ক্ৰিটিকেল বস্তুটো চাব নিবিচাৰে যাৰ কাৰণে বিল গেটছক এদিনা সাংবাদিকে সুধিলে যে ছাৰ আজিৰ সময়ত আপুনি সবচে ক্ৰিটিকেল কাম কৰিব লাগে কেনেকৈ কৰিব তেখেতে ক'লে মানে অলপ বেয়া আপুনি ইডিয়েট কৰি ক'লে মই খবৰটো বিচাৰি পোৱা নাই একো নাজানা মানুহ মানে তেখেতে ক'লে মই এই কামটো এটা নৰ্মেল মানুহক ধৰি আনি এই কামটো কৰি দিলে তো তেখেতে সুধিলে ইমান ক্ৰিটিকেল কামটো এজন নৰ্মেল মানুহ কেনেকৈ কৰিব ই নিজৰ থিয়ৰি কৰিব তাৰমানে কি ক্ৰিটিকেল কামটো যদি একদম মানে জানা মানুহ কৰিব দিয়ে ই ক্ৰিটিকেলি কৰিব মানে থিয়ৰি বিচাৰি কৰিব ই থিয়ৰি এলচিচিয়া মোক বিচাৰি পেলাই কৰিব কিন্তু নৰ্মেল মানুহ যদি কৰিব দিলে সেইটো একো নাজানে কামটো কৰিব বিচাৰি তেখেতে কৰি দিব কাম আৰু এই নৰ্মেল মানুহে যেনেকৈ কৰিব কিন্তু বাকী নৰ্মেল মানুহ ফ'ল' কৰিব পাৰিব মিনছ পৃথিৱীত ইমান জানা মানুহ ইমান নাই নহয় গতিকে আপুনি যিটো ফৰ্মুলা ব্যৱহাৰ কৰিব এই ফৰ্মুলাটো এভাৰেজ মানুহে একচেপ্ট কৰিব পৰা হ'ব লাগে আপুনি ইমানো বজাৰ কৰিব নোৱাৰে ছ'চাইটিত দাবী যাব এতিয়া জানা বুলি বহুত মানুহবিলাকে বহুত ক্ৰিটিকেল কথাবিলাক কৈ দিয়ে মই বহুত চিম্পল কথাটো কওঁ ক্ৰিটিকেল সমাজ আমি ক্ৰিটিকেল কথা কওঁ আমি যদি ইউনিভাৰ্চিটিত এটা লেকচাৰ দি আছোঁ তেতিয়া গোটেই ৱৰ্ল্ডৰ ডাটাটো কৈ দিম ৰাছিয়াত অমুক হৈছে আমেৰিকাত অমুক হৈছে তাৰ জিডিপি ইমান হৈছে তাত মানে অমুক বেমাৰ আছে চুইচাইড ইমান হৈছে হেল্থ ইণ্ডেক্সটো এনেকুৱা হৈছে মানে ইউএনৰ ডিক্লাৰেশ্যনটো এইটো আছে অমুক চনত মানে ডিক্লাৰেশ্যনটো এইটো আছে চব কাহিনী কিন্তু নৰ্মেল গাঁৱৰ মানুহৰ লগত আপুনি এইবিলাক কথা পাতি লাভ নাই গতিকে আপুনি যেতিয়া প্ৰাইমাৰী হিচাপত আপুনি ডিল কৰিব সেইটো লেভেলত আপোনালোকে কৰিব ছেকেণ্ডাৰী সেইটো লেভেলত কৰিব তো সেইটো লাইনত অলপ আপোনালোকে কামটো ধৰিব লাগিব অলৰেডি আপোনালোকে কৈ আছে মই খালি অলপ আপোনালোকক ছাপোৰ্ট দি কৈছোঁ এতিয়া আমি যিটো আছে বড়োফা চুপাৰ 50 কৰিছোঁ এতিয়া আমাৰ প্ৰজেক্ট কাৰণ আমি নাই বুলি থাকিলে নহ'ব 2007 চনত মিছন কোৱালিটি ইৰিগেশ্যন আমি ডিক্লেয়াৰ কৰিছোঁ এতিয়া ষ্টেট গভৰ্ণমেণ্টে কৰা নাছিল 2007 চনত তেতিয়া আমাক কৈছিলে যে একোৱেই নাই দৰকাৰ কিমান হয় কোৱালিটি নাই কি মিছন কোৱালিটি নিজকে প্ৰস্তুত কৰিব আছে পলিটিচিয়ানবিলাকে আমাক এটা ইনচাল্ট কৰিলে মোৰ মানে সপোনত মানে এদিন ভাবি থাকোঁতে ৰাতি আহিল যে একদম মানে মই ইমাজিন কৰি থাকোঁ যে পলিটিকেল শ্লোগানবিলাক চব মুচি দি স্কুলবিলাকক যদি অলপ ভাল ভাল প্ৰটেকশ্যনবিলাক লিখি দিয়ে এতিয়া সৰ্বশিক্ষা লিখা আৰম্ভ কৰা নাছিল এইবিলাক যদি লিখি দিয়ে যোৱা অহাটো এজন ল'ৰা ছোৱালীটো চকুত পৰিব গতিকে এই অলপ মটিভেট হৈ যাব আৰু যেতিয়া মই এখন কিতাপ পঢ়িছিলোঁ 1 Minute Can Change Your Life তাত দেখা পালোঁ মানুহে যিকোনো সময়তে কৃষ্টি কৰিব পাৰে আৰু ডিচিশ্যন যিটো লয় এইটো মানে বেছি টাইম নালাগে ভাবোতে বহুত ভাবে সিদ্ধান্ত লোৱা আৰু সিদ্ধান্ত লোৱাটো সবচে ডাঙৰ কথা সিদ্ধান্ত আজি CRSL মিটিং আপোনালোকে ক'লে ইমান বছৰৰ এতিয়াহে আমাক CRSL মিটিং মাতিলে হয়নে
আগতে মাটিটো পাৰি ল'ব CRC আমি যোৱাবাৰ SMC SMDC মাতিছোঁ আৰু এতিয়া এই গৰম বন্ধতে আৰু গোটেই ডিচি এবাৰ SMC SMDC এটা জায়গা মাতি কাৰণ কামটো আমি পলিটিক্স কৰি মানে পলিটিক্সটো ইমানে ঘৰৰ কৰি থাকিলে নহ'ব সমাজখন ঠিক কৰিব লাগে সমাজখন ঠিক হ'লে মই নহয় কোনোবা ভাল মানুহ ঘৰ কৰিব লাগে ময়ে কৰে এমএলএ হ'ব লাগে বুলি ক'ত লিখা আছে সমাজখন ঠিক হ'ব সমাজে কালি ভাল নেতা বাছি ল'ব ময়ো ক'ৰবাত ভাল কৰিছিলোঁ ভুল কৰিছিলোঁ কি কৰিছিলোঁ নাজানো ক'ৰবাত ঈশ্বৰে লিখি দিলে ভাই তয়ো যা দুদিনমান খা এতিয়া ময়ো আহি পালোঁ জেগা কিন্তু এতিয়া সমাজখন আমি ঠিক কৰিব লাগে তো ঠিক কৰিব লাগিলে আমি এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব লাগে আমি 2007 কোৱালিটি ইনষ্টিটিউচন কাম কৰিলোঁ 2006 বড়ো মিডিয়ামৰ মেট্ৰিকত মাত্ৰ 66 জন কাণ্ডিডেটজন পাইছে 2006 2007 ইটো কমি আৰু 54 হ'ল 2008 72 হ'ল 72 হ'ল অসমত এতিয়া আহি বা 4000 বছৰ হৈছে মেট্ৰিকত পাছ দিছে বুজিছেনে কিমান ঠিক পালে সবেই কাম আৰম্ভ কৰিলে এতিয়া লাহে লাহে ইমান ইম্প্ৰুভ হৈ গ'ল আমাৰ মানে বহুত ইম্প্ৰুভ এবাৰতো কিছুমান গভৰ্ণমেণ্ট স্কুলতো মানে আগতে যিটো কটনৰ ৰিজাল্ট জাতীয় বিদ্যালয়ৰ ৰিজাল্ট থাৰ্ড ডিভিজন নাই একদম ফাৰ্ষ্ট ছেকেণ্ড থাকে আমাৰ কিছুমান স্কুলত ৰিজাল্ট আছে থাৰ্ড ডিভিজন নাই কিছুমান স্কুলত চ' দিল্লীয়ে কৰিব পাৰে কেৰেলাই কৰিব পাৰে আমি কি কৰিব নোৱাৰোঁ আৰু সেই সময়ত আমি বহুত কৰিছিলোঁ যেতিয়া 2009-10 বিলাকত বহুত এডুকেশ্যনেল প্ৰগ্ৰাম কৰি আছিলোঁ মানে গভৰ্ণমেণ্ট টিচাৰবিলাকে সবচে বেছি ফেচিলিটি পায় প্ৰাইভেট স্কুলৰ টিচাৰটো অলপ জমা পায় আমাৰ অসমত কিছুমান প্ৰাইভেট স্কুল আছে সিহঁতে লাভ পায় বাহিৰৰ প্ৰাইভেট স্কুল আছে সিহঁতে কৰোৰ দিয়ে টিচাৰৰ কৰোৰ দিয়ে এই কোটা চটাবিলাকৰ টিচাৰবিলাক কিমান দিয়ে কৰোৰ দিয়ে টিচাৰ বুজিছেনে চ' আমাৰ ইয়াত গভৰ্ণমেণ্ট টিচাৰবিলাকে ভাল এটা দৰমহা পায় কিন্তু গভৰ্ণমেণ্ট স্কুলৰ ৰিজাল্ট বেয়া প্ৰাইভেট স্কুলৰ ৰিজাল্ট য'ত ট্ৰেইনিঙো নাপায় টিচাৰবিলাকে দৰমহাও বহুত কম পায় তাৰপিছতো ইহঁতৰ ৰিজাল্ট আমাৰ ৰিজাল্ট বেয়া চ' এইবিলাক পৰিৱৰ্তন কৰিব লাগে কেৰেলাৰ মানুহ আৰু আমাৰ মানুহ ব্ৰেইন কি ডিফাৰেঞ্চ আছে মিজোৰামৰ মানুহ আৰু আমাৰ মানুহ ব্ৰেইন কি ডিফাৰেঞ্চ আছে এনে কথা পাতি দিলে নিজৰবিলাক কি জানে সিহঁতে আমি বেছি জানা বুলি ক'ব মানুহবিলাকে হয়নে এনে নৰ্মেল কথা পাতিলে ডক্টৰ আমাৰ বেছি হ'ব ইঞ্জিনিয়াৰ আমাৰ বেছি হ'ব জানা মানুহ আমাৰ বেছি হ'ব কিন্তু ডাটাহে কথা পাতিব আপুনি গভৰ্ণমেণ্টত আছে গভৰ্ণমেণ্টৰ কাম কৰি আছে পেপাৰে কথা কয় মুখেৰে কথা ক'লে একো লাভ নহয় এইকাৰণে এতিয়া আগত যি হ'ল এতিয়া আমি কিন্তু পৰিৱৰ্তনটো কৰিব লাগিব আৰু পৰিৱৰ্তন কৰাটো বেলেগ কাৰো হাতত নহয় আপোনাৰ হাতত আছে এতিয়া লাহে লাহে আহি এই বছৰ আমি যোৱা বছৰ ছুপাৰ 50 ডিক্লেয়াৰ কৰিলোঁ বহুতে ক'লে ইয়াত ক'ত IAS পঢ়িবলৈ ল'ৰা ছোৱালী ওলাই গ'ল আমাৰ 50 জন ল'ৰা ছোৱালী আমি দিল্লীলৈ পঠালোঁ ফাৰ্ষ্ট বেটছত তেখেতসকলে আহি যেতিয়া ACS প্ৰিণ্ট দিলে প্ৰায় 38 না 37 দিলে ইয়াৰ ভিতৰত 28 না 27 জনে প্ৰিলিমটো একেবাৰে বহি পাছ কৰি গৈছে আমি ইয়াতে IITৰ কাৰণে JEE ইয়াৰ কাৰণে JEE কাৰণে 34 ষ্টুডেণ্ট পাইছোঁ 50 জন বিচাৰিছিলোঁ 34 পাইছোঁ ইয়াৰে দুজনে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বেয়া হ'ল 32 জনে দিছে 32 জনৰ 32 জন ইঞ্জিনিয়াৰ হ'ব 32 জন ইঞ্জিনিয়াৰ হ'ব কোনো ইয়াৰ ভিতৰত 5 জনে অলৰেডি পাৰে মানে তো IIT বিলাকত IIT মাদ্ৰাজ IIT খড়গপুৰ IIT দিল্লী IIT বম্বে ইয়াত পাই গ'ল একদম গৰীব ল'ৰা ছোৱালী গাঁৱত গৰীব ল'ৰা ছোৱালী একদম পঢ়িব নোৱাৰে মই নিজে ল'ৰা ছোৱালীৰ লগত ইণ্টাৰেক্ট কৰি আছিলোঁ ল'ৰা ছোৱালীয়ে বিহুৰ সময়ত যেতিয়া কৈছিলে একদম কৈছে যে আমি কিন্তু ভাবাই নাছিলোঁ মোৰ দেউতাই মানে ফৰ্ম ফিল আপ কৰিব লগাৰ কাৰণে কিমান পইচা দিব লাগে বুলি কেনচেলে কৰি দিছিলে কিন্তু এই কোচিংটো পাই মই বহুত ভাল পালোঁ এতিয়া ভাল পোৱাই নহয় মানে ইহঁতে পাছেই কৰিলে এতিয়া IIT কৈ পেলাই ইঞ্জিনিয়াৰ হ'ব বুজিছেনে তো এতিয়া আমি কিয় কৰিব নোৱাৰোঁ সেইকাৰণে এইবাৰ আকৌ আমি 4টা কৰিলোঁ মেডিকেলৰ কাৰণে 50 জন এলেনৰ লগত অলৰেডি গুচি গ'ল আমাৰ UPSCৰ কাৰণে দিল্লী বাজিৰাও তাত 50 জন যাব APSCৰ কাৰণে 50 জন যাব গুৱাহাটী আৰু ইয়াতে ইঞ্জিনিয়াৰৰ কাৰণে আমি যোৱাবাৰ লগ পালোঁ 50 জন ল'ৰা ছোৱালী আহি গ'ল আৰু এইবাৰতো আৰু ভাল ল'ৰা ছোৱালী আহিছে খুব ব্ৰিলিয়েণ্ট ল'ৰা ছোৱালী আহিছে গতিকে আজি আপোনালোকে যে কাম কৰি আছে এইটো এনেধৰণে কাম হৈছে বুজিছেনে কাম হৈছে কিন্তু আৰু অলপ হচলাটো বঢ়াব লাগিব আৰু বঢ়াব লাগিব এই কাৰণে অলপ মানে আৰু অলপ ইনভেষ্টমেণ্টটো লাগিব
এটা সেইকাৰণে আমি দুটা কাম আপোনালোকৰ পৰা সহায় লাগিব। এটা হ'ল আমি স্কুল এডাপশ্যন প্ৰগ্ৰাম, অলপ আগতে কোনোবা কৈছিলে যে ময়ো স্কুল এডাপ্ট কৰিছোঁ, গতিকে যিজনে স্কুল এডাপ্ট কৰিছে ভালে, আপোনালোকে এডাপ্ট কৰিব নোৱাৰিলেও স্কুল এডাপশ্যন কৰা মানুহ ওলাব লাগিব। এইটো কিয় কৰিছোঁ আমি স্কুল এডাপশ্যনটো? এতিয়া স্কুল এডাপ্টৰ সকলো আমি সকলো শিক্ষকে পাম বা টিচিং মানে ফেটাৰ্নিটিৰে পাম এইটো নাই, আমি বেলেগ বেলেগ মানুহ লৈছোঁ। প্ৰথমতে যদি তেনেকুৱা মানুহ পালেহেঁতেন, আমাৰ বহুত পইচা থাকিলেহেঁতেন, আমি আৰু এপইণ্টমেণ্ট দি দিলোঁ হয় কাউন্সিলৰ। আপোনালোকৰ চাইডে চাইডে থিয় হোৱা CRC লগত থাকিব আৰু কাউন্সিলৰ পাঁচজন বুলি আমি দি দিলোঁ, আমাৰ পইচা নাই। সেইকাৰণে স্কুলবিলাকক ক'লোঁ আপোনালোকৰ যিমান মাষ্টৰ আছে ইয়াৰ ভিতৰত অলপ যদি অলপ ভাল কথা পাতে, অলপ স্কিল আছে, তেনেকুৱা মাষ্টৰ বাছি দিব। তেখেতসকলে দিলে আমি 11জন আমি অলৰেডি কি কয় কাউন্সিলৰ আমি এপইণ্ট কৰিছোঁ। তেখেতসকলৰ ট্ৰেইনিঙৰ সব দিন তেখেতসকলে ষ্টুডেণ্টবিলাকৰ লগত কথা পাতিব, কেৰিয়াৰৰ কথাই পাতিব বেছি। বাকী সাইকোলজিকেল টেষ্ট কিবা কিবি ষ্টুডেণ্ট চুইচাইড হৈ আছে এইবিলাক কথা পিছত পাতিম। এতিয়া কথা হ'ল স্কুল এডাপশ্যনটো এইকাৰণে কৰিছোঁ, কিছুমান টিচাৰ বহুত ইৰেগুলাৰ, যদি তাত এজন মানুহ যাই থাকে ই অলপ এৰিটেড হ'ব মানে, বুজিছেনে? আৰু মানুহজনক গভৰ্ণমেণ্টে এপইণ্ট কৰা মানুহ, এই টিচাৰে নাহে, যদি সি সদায় গৈ থাকে সি ভাবিব কৈয়ে দিব নেকি যাওঁ দে স্কুলত দিলে। মই কি কৰিলোঁ 4-5 বছৰ আগতে দুখনমান স্কুলত পঢ়িছিলোঁ, য'ত একদম ইৰেগুলাৰ টিচাৰ, তাৰ মানে মই বড়ো ভাষাত বেনাৰ দি দিছিলোঁ, বড়ো মিডিয়ামত। কি বেনাৰ? য'ত টিচাৰে সদায় নাহে, ক'ৰবাত টাচ খেলে থাকে, ক'ৰবাত কিবা কৰি থাকে, মানে আড্ডা মাৰি থাকে, তাত স্কুলত মই লগাব দিলোঁ যে অমুক বসুমতাৰী ছাৰ বহুত বহুত ধন্যবাদ, বসুমতাৰী বাৰে বাৰে কৈ আছোঁ, বড়ো বুলি ক'ব আৰু অমুক বড়ো ছাৰ বহুত বহুত ধন্যবাদ। তো কিহৰ কাৰণে? সদায় স্কুলত অহাৰ কাৰণে, ল'ৰা ছোৱালীক ভাল শিক্ষা দিয়াৰ কাৰণে, খুব ডিচিপ্লিনৰ স্কুলখন চলাৰ কাৰণে ছাৰ আপোনাক বহুত বহুত ধন্যবাদ বুলি এটা বেনাৰ লগাব দিলোঁ। প্ৰথম দিনা আহি ৰাতিপুৱাই দেখা পাই বেনাৰটো চিৰি পেলাই দিলে। মোক আমাৰ ল'ৰাবিলাকে, মই এলচুত আছিলোঁ তেতিয়া, আঞ্চলিক ল'ৰাবিলাক ফোন কৰিলে, ছাৰ বেনাৰখন চিৰি দিলে নহয় মাষ্টৰে, ধৰি আনা নেকি বুলি ক'লে। মই যে ধৰি আনাৰ কাৰণে নহয়, এইটো গান্ধীজীৰ ফটো ওলাই। ঠিকে আছে। তাৰপিছত কেইদিনমান পিছত আকৌ মানে মই ক'লোঁ যে আৰু লগাই দিয়া, তো আকৌ বেনাৰ লগাই দিলে, চেম বেনাৰ। তো সি মানে এনেকুৱা বাৰাণ্ডাৰ পৰা চাই আৰু যায় ভিতৰত, ল'ৰাবিলাক দূৰৰ পৰা চাই থাকে অফিচৰ পৰা, একদম বাৰে বাৰে ওলাই যাওঁ বেনাৰ চিৰি নেকি লাগি আছে দাদা। তাৰপিছত বেনাৰখনে এনেকুৱা কাম কৰিলে ৰাষ্ট্ৰীয় টিচাৰখন ৰেগুলাৰ, বুজিছেনে? মই আৰ্মিটো লগাইছিলোঁ, যেতিয়া আৰ্মিত সেই এনকাউণ্টাৰ কৰি আছিলে আৰ্মিটো লগাইছিলোঁ। এতিয়া আমি থেংক ইউ ফৰ কিলিং ইন'চেণ্ট পিপল, আৰু সদায় এজন মানুহ মাৰি থাকে, তেতিয়া আমি বহুত ভাল পাওঁ বুলি ক'লে। আৰ্মিবিলাক পাগল হৈ গৈছে সদায়, বুজিছেনে? বিচাৰি ফুৰিছে, মোক বিচাৰি বিচাৰি চিৰাং এপিছৰ পিছত আহি ধৰিছে, ই আপোনাৰ কাম এইটো কোনোবা কৈ দিছে। মই যে মেৰা কাম মেৰা নেই বুলি ক'লোঁ। মই পিছত ইহঁতক মই ক'লোঁ যে ঠিকে আছে, কিন্তু আপোনালোকে কিয় মাৰা ল'ৰা ছোৱালী? এনেকুৱা মানে আপোনালোকে ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব, বুজিছেনে? এইকাৰণে আমি স্কুল এডাপ্টৰটো দিছোঁ, আৰু এডাপ্টৰটো দিয়াৰ পিছত এতিয়া আমাৰ কামটো হৈ গৈছে। কিছুমান এডাপ্টৰে তাত ফুল লগাইছে, কিছুমানে ডেস্ক বেঞ্চ দিছে, কিছুমানে অডিটৰিয়ামো বনাই দিছে, বহুত কিবা কিবি কৰি আছে। সেইকাৰণে আমি কেইদিনমান পিছত পলিচিটো আৰু চেঞ্জ কৰি আৰু এফেক্টিভ কৰিম, বুজিছেনে? আৰু তাৰ পৰা এটা ফৰ্মুলা আছে, কি আছিল? আমাৰ বহুত ইঞ্জিনিয়াৰ আছে, কিবা কিবি বিষয়া আছে, সেই সকলো অফিচত বহি বহি মানে চাই মানুহবিলাকৰ মগজটো কিবা হয়। তো সেইকাৰণে ক'লোঁ যে আপোনালোকে আকৌ স্কুলত যোৱা আৰম্ভ কৰক, তেতিয়া আপোনাৰ আগৰ মেমৰিবিলাক আহিব, ফ্ৰেছ হৈ যাব, বুজিছেনে? তেতিয়া মানে সি বেলেগ কথা কোৱা নাই, মই টেবুলত বহি বহি কি হয়। কিছুমান বিষয়া এনেকুৱা আছে, ফিল্ডতো নাযায়, ক'তো নাযায়, সি একদম ৰিচাৰ্চ কৰিব অহাৰ নিচিনা সি টেবুলতে বহি অফিচত শেষ কৰি দিয়ে গোটেই জীৱনটো। সেইকাৰণে আমি এটা পলিচি বনালোঁ যে 3 দিন অফিচত বহিব লাগে আৰু 3 দিন ফিল্ডত যাব লাগে। এইটো পলিচিটো এতিয়ালৈকে 100% এফেক্ট হোৱা নাই, আৰু পলিচিটো আমি লাহে লাহে এফেক্ট কৰিবলৈ গৈ আছোঁ। সেইকাৰণে স্কুল এডাপশ্যন ইয়াত আপোনালোকে অলপ সহায় কৰিব লাগিব। আৰু ছেকেণ্ড কথাটো হৈছে, যিটো কথা ক'লে আপোনালোকে মই ক'লোঁ কাউন্সিলৰ, এইটোত আপোনালোকে সহায় কৰিব লাগিব। চ' এই কথাখিনি মই আপোনালোকৰ আগত ৰাখিলোঁ। আপোনালোকৰ ৰুমৰ অভাৱ, ভাল এটা ভাল ৰুম লাগে, পৰিৱেশ লাগে, এইবিলাক আপোনালোকে কৈ আছে। মই ডাইৰেক্টৰক কৈছোঁ এটা চাৰ্ভে কৰি ৰিপৰ্ট ওলাব লাগে, আমাৰ কিমান CRCৰ ভাল এটা ব্যৱস্থা আছে আৰু কিমান CRCৰ ভাল ব্যৱস্থা নাই।
এইখিনি ওলাই দিয়াৰ পিছত ইয়াৰ ওপৰত আমি এটা ব্যৱস্থা লওঁ আমাৰ চৰকাৰৰ তৰফৰ পৰা। আমাৰ ৱেবছাইট অলৰেডি আছে, কিন্তু আমি এটা এপ বনাম আপোনালোকৰ লগত জড়িত হোৱাৰ কাৰণে। গতিকে এই এপত আপোনালোক চবেই জড়িত হ'ব পাৰিব আৰু সদায় আপোনালোকৰ এক্টিভিটিবিলাকো আপলোড কৰিব। আমিও কিবা কুৱেৰি কৰিলে আপোনালোকে এনচাৰ দিব। আমি অলপ কানেক্টেড হ'ব বিচাৰিছোঁ চবৰ লগত। এইকাৰণে মই নিজকে আমাৰ ৱেবছাইট দায়িত্ব দিছোঁ, এটা এপ এটা তৈয়াৰ কৰিব লাগে, আমি যাতে সদায় জড়িত হৈ থাকিব পাৰোঁ। সকলো এতিয়া লাহেকৈ আমাৰ কোৱাটো বাদ দিব লাগে, চবেই ইয়েছ কৰি পেলাই কামবিলাক আগত লৈ আহিব লাগে। এতিয়া সেই কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ লগত এইবাৰ 15 আগষ্ট চেলিব্ৰেট কৰিম। 15 আগষ্টৰ দিনা আপোনালোকক এটা মনালি দিব। মনালি কি দিব লাগিব আপোনালোকে ক'ব লাগিব। আপোনালোকে বহুত বিচাৰিছে, মইতো ইমান দিব নোৱাৰিম। আমাৰতো কাউন্সিলটো সৰুহে আৰু আগৰ চৰকাৰখন প্ৰায় 3000 কোটি ধাৰ উলিয়াই থৈ গৈছে, বুজিছেনে? এতিয়া আমি মানে কাম বহুত কৰিবলৈ হাতত লৈছোঁ, কাম কৰিব নোৱাৰা অৱস্থা। তথাপিতো 15 আগষ্টৰ দিনা আমাৰ CRC সকলে আমি চব লগ লাগি পতাকা উত্তোলনৰ পিছত আমাৰ ডাইৰেক্টৰে এৰেঞ্জ কৰিব, ক'ৰবাত এটা আমি লগ হ'ম, বঙাইগাঁৱত ক'ৰবাত। আৰু যিদিনা আপোনালোকক চবকো এটা টেবলেট আৰু এটা প্ৰিণ্টাৰ দিম। লেপটপৰ যোজনাই টেবলেটৰ যুগ বুলি ক'লে, এইকাৰণে মই ভাবিছিলোঁ লেপটপে দিম। এতিয়া আপোনালোকক এটা টেব দিম, লৈও ফুৰিব পাৰিব, ডাটাও এণ্ট্ৰি কৰিব পাৰিব, আৰু এইটো হেং নহয়, চব কামত থাকিব পাৰিব। খালি এটা কথা, যিদিনা ঘৰত যায় এইটো থৈ যাব লাগিব, CRC চাকৰিয়ে দিলে। নেক্সট কথা লাগিব নহয়, হয়নে? এতিয়া মই এটা কাম কৰিলে আমাৰ CSC বিলাক অফিচত কি হ'ল, কাৰো ডেটা নাথাকে। 2 বছৰ মিটিং কৰিলোঁ, সুধিলে আকৌ ছাৰ কালি কম বুলি কয়, এবাৰ মই চবকে ক'লোঁ যে 24 আৱাৰৰ ভিতৰত মই আপোনালোকক চবকে লেপটপ দিম। মই প্ৰথমে ৰাখিলোঁ, যিমান CSC আছে 24 আৱাৰত মই লেপটপ আনি দিম। কিন্তু এতিয়া তেখেতসকলে কথাটো ৰখা নাই, কোনো এটা মিটিঙত কোনো লেপটপ লৈ নাহে। এতিয়াও ডাটা দিব নোৱাৰে, কোনোবা সুধিলে ছাৰ আনা নহয়, কালি আনি নহয়, অফিচত যাই ফোন কৰি ক'ব নহয়, এনেকুৱা কথা। গতিকে আপোনালোকে 15 আগষ্টৰ পিছত নেক্সট আমি এমাহ 2 মাহ পিছত যেতিয়া মিটিং কৰিম, সকলো টেবলেটটো হাতত লৈ আহিব লাগিব। ঠিক আছে? অলপ পৰিৱৰ্তনটো হ'ব লাগিব। আমি সদায় আপডেট হৈ থাকিব লাগিব। আপোনালোকে কাম কৰাৰ অলপ সহায় পোৱাৰ কাৰণে অলপ বেলেগ দেশৰ আপোনালোকে গুগলত যায় অলপ ইণ্ডেক্স চোৱা আৰম্ভ কৰক, আপোনালোকৰ জুই লাগি যাব। মোৰ ভিতৰতে ইমান অলপ মানে জুইটো থাকে, এনিটাইম ফায়াৰ থাকে। মই এই সময়ত যেতিয়া বড়োলেণ্ডত মাৰামাৰি হৈ আছিল, বহুত মানুহ মৰি আছিল, এইখিনি সময়ত বহুত টেনশ্যন, টোপনি নোযোৱা আছিল। এতিয়া সদায় ৰাতি মই গুগল মানে পঢ়ি আছিলোঁ, মানে 6 ঘণ্টা 8 ঘণ্টা কেতিয়াবা ৰাতি শুব লাগে। তেতিয়া মই খালি এই ইণ্ডেক্স, ডাটা, পিচ, হাৰমনি কি হৈছে কি হোৱা নাই এইবিলাক পঢ়ি আছিলোঁ। পঢ়ি এনেকৈ দেখা পালোঁ, এতিয়া গোটেই আমাৰ ৰাজ্যখনত আমাৰ মানুহবিলাকৰ অৱস্থাটো ক'ত আছে, সেই বস্তুটো গম পোৱাৰ পিছত এতিয়া মানে কাম কৰিবলৈ মন যায়। Not as a politician, at any level, any state, so any মানে ষ্টেজত থাকিবলৈ কাম কৰিবলৈ মন যায়। গতিকে মই আশা কৰিছোঁ যে আপোনালোক আমি চবে মিলি এটা টিম হৈ পেলাই শিক্ষা বিভাগত অহা 5 বছৰত মইতো আশা ৰাখিছোঁ যে ইণ্ডিয়াৰ বাকী ডিষ্ট্ৰিক্টবিলাকৰ লগত আমাৰ 5টা ডিষ্ট্ৰিক্ট আহিব। আমাৰ মন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ ৰিজাল্টটো যিটো হৈছে মেট্ৰিকৰ, এইটো তলত আকৌ যায় নেকি, এইটো তেখেতে চিন্তা কৰিছে। কিন্তু চৰকাৰে এটা ভাল কৰি দিলে, মেট্ৰিকটো গুচাই দিলে নহয়। এতিয়া সেইকাৰণে আমাৰ টাৰ্গেটটো হায়াৰ ছেকেণ্ডাৰী হ'ব, হয়নে? এতিয়া হায়াৰ ছেকেণ্ডাৰীটো আমাৰ বৰ্ড এক্সামটো টাৰ্গেট কৰিব লাগিব যে ইণ্ডিয়াৰ টপ ডিষ্ট্ৰিক্টবিলাকৰ লগত কম্পিট কৰিব লাগিব। অলপ চলপ লগত কম্পিট কৰি লাভ নাই, পৰিস্থিতিটো ভালকৈ কৰক, হয়নে? আমি কেতিয়াবা কাজিয়া লাগি কওঁ নহয়, এই কি ঠাণ্ডা কৰি থাকে, মাৰামাৰি কৰি ভালকৈ কৰক। তো এতিয়া আমিও কম্পিটিশ্যনটো কৰিলে ভালকৈ কৰিব লাগিব। মই পুনৰবাৰ আমাৰ কলিতা ডাঙৰীয়া, আমাৰ ডক্টৰ অজিত বড়ো ডাঙৰীয়া, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু স্পেচিয়েলি মই কলিতা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, অনাগত দিনত আমাৰ প্ৰগ্ৰামবিলাকত যাতে তেখেতে আৰু অলপ সময় দিয়ে। অসমত কাম কৰা বহুত মানুহ আছে, আমাৰ অলপ কম আছে, সেইকাৰণে আমাক অলপ স্পেচিয়েলি
কিছু অলপ আৰু সহায় কৰিলে আমিও অলপ উঠি যাব পাৰিম নহয় জানো? সকলোকে ধন্যবাদ দি মই বক্তব্য সামৰিছোঁ। থেংক ইউ।